হাগার মথনতে যাবে আসে ভরত অভয়দাতা জিত জগাতর মাতা উপজেলা দেবী লক্ষ্মী পাশে এরাম চন্দ্ৰৰ উপমা মুখ দেখন্তে নয়ন সুখ কেখে আছে চামৰক জিনি ঋষিকৰ কৰ্ণ তলে ৰত্নৰ কুণ্ডল জলে কমল চনি মধ্য খিনি সুবৰ্ণ প্ৰতিমাতন ভ্ৰৱ যুগ সমধনু দখন ডালিম্ব বীজ পান্তি নাখা যেন তিল ফুল বিম্ব ফল নুহি তোলা অৰুণম ধৰে কৰে কান্তি মই ইমান জানা নহয় তথাপিতো সহকাৰী হিচাপে এখেতৰ লগত আহিছোঁ কথাটো হৈছে কি লক্ষ্মীৰ উৎপত্তিৰ আখ্যানটো আমি পঢ়িছোঁ লক্ষ্মী কেনেকৈ ভ্ৰষ্ট হৈছিল এই বিষয়ে অলপমান মই আগৰ পৰা ধৰি কথাটো হৈছে কি লক্ষ্মীৰ উৎপত্তি কেনেকৈ হ'ব লগা হ'ল উৎপত্তি কেনেকৈ তেওঁ সাগৰত কৰিব লগা হ'ল এই সম্পৰ্কে মই নাম কৈ দিছোঁ এদিনাখন বৃহস্পতি গুৰু ইন্দ্ৰৰ ৰাজসভাত দিছিল যোৱাতে তাৰমানে হেৰি হ'ল সেই বৃহস্পতি গুৰু সন্মান নিদিলাক ইন্দ্ৰই নিদিয়াৰ কাৰণটো হৈছে এইটোৱে আচলতে এই দুৰ্বাসাই এটা অভিশাপ দি থৈছিল ইন্দ্ৰক দুৰ্বাসাই অভিশাপটো এনেধৰণে দি দিছিল যে দুৰ্বাসাই য'তে সন্তুষ্ট হ'ব ততে তাৰমানে তেওঁ সৰ্বস্ব প্ৰদান কৰে এনেধৰণে শশী দেৱীৰ ইন্দ্ৰৰ পত্নীৰ নাম আছিল শশী দেৱী শশী দেৱীৰ সেৱাত সন্তুষ্ট হৈ দুৰ্গাসাই শশী দেৱীক এডাল মালা দিছিল যে এইডাল মালা য'ত থাকিব তাত লক্ষ্মী থাকিব গতিকে এইডাল মালা মই তোমাক প্ৰদান কৰিম পাছত হ'ল কি লক্ষ্মীয়ে এডাল মালা য'ত থাকিব লক্ষ্মী থাকিব বুলি কৈছিল তাৰপাছত শশী দেৱীক দিয়াৰ পাছত মালাডাল শশী দেৱীয়ে নি পেলাই কি কৰিছে ইন্দ্ৰ দিছিল যে দুৰ্গাসাই দিয়া মালা এডাল য'ত থাকিব লক্ষ্মী থাকিব তেতিয়া কি হ'ল সেই ইন্দ্ৰই কি কৰিছিল তেতিয়া চিকাৰত যাব উঠি ঐৰাবতত উঠি যেতিয়া ঐৰাবতত উঠি যায় যোৱাৰ পাছত এই মালাডাল মানে ঐৰাবতত মাথাত থৈছিল থোৱাৰ পাছত গজ জাতি হাতী লগি যেনে মালা তেতিয়া সেই মালাডাল তাৰমানে ছিঙি ভাঙিছে দ্বিতীয় কিন্তু মালাডাল এটা অংশ তাতে থকা বুলি প্ৰয়াস কৰে তাৰে পাছত হ'ল কি সেই অপৰাধতে দুৰ্গাসাই অভিশাপ দিছিল যে তই মই দিয়া মালাডালৰ মূল্যটো বুজি নাপাবি গতিকে যেতিয়া মালাৰ প্ৰভাৱত লক্ষ্মী সদায় থাকিব তই অন্যায় কাম কৰাৰ কাৰণে মই অভিশাপ দিছোঁ তো লক্ষ্মী ভ্ৰষ্ট হ'ল তেতিয়া লক্ষ্মী আহি সাগৰত পৰি গ'ল যোৱাৰ পাছত কি হ'ল আনফালে এই মালাডাল হাতীৰ মূৰত দিয়াৰ পাছত আনফালে আৰু গণেশৰ কি হৈছে মুণ্ড চেলিছে ইভাগে যেতিয়া মুণ্ড চেলিছে গণেশৰ তেতিয়া সেই সময়খিনি সকলোৱে এটা মাথাটো জইন দিয়াৰ কাৰণে বিচি যায় এই ঐৰাবতত পাইছিল ঐৰাবতে কি কৈছে নিজক ফেলে গুচি গৈছিল নহয় ঐৰাবতৰ মাথাটো কাটি নি এই গণেশৰ মাথাত দিছিল ইয়াতে সেইকাৰণে মালাডালৰ হেৰিটো গণেশৰ তাতে থাকিল সেয়েহে আমাৰ দোকানীবিলাকে আজি গণেশ পূজা কৰে গণেশ পূজা
তাৰে পাছত যেতিয়া লক্ষ্মী হস্ত হৈ গ'ল মই আগতে ধৰি দিছিলোঁ ঠিকে আছে যেতিয়া লক্ষ্মী হস্ত হৈ গ'ল যোৱাৰ পাছত যেতিয়া লক্ষ্মী অবিহনে কোনেও চলিবতো নোৱাৰে তেতিয়া স্বৰ্গত হাহাকাৰ লাগি গ'ল যোৱাৰ পাছত তেতিয়া 33 কোটি দেৱতাই যায় ভগৱন্তৰ ওচৰত শৰণলৈ গৈছিল তেতিয়া লক্ষ্মীক কেনেকৈ উদ্ধাৰ কৰা যায় লক্ষ্মী নহ'লেতো আৰু দুৰ্ভিক্ষ হৈ যাব তেতিয়া সেই কৃষ্ণই এটা দিহা দিছিল যে যোৱা তোমালোকেও আটাই সাগৰ মন্থন কৰিব নোৱাৰা দৈত্যবিলাকক সহায় লোৱা নহয় দৈত্যবিলাকক সাগৰ মন্থনৰ অমৃতৰ এটা অংশ দিম বুলি তেওঁলোকৰ লগত চুক্তি কৰে কৰি পেলাই এই দুৰ্ভিক্ষই নদীকে সাগৰ মন্থন কৰে এই কৃষ্ণৰ কথাত দেৱতাবিলাকে যায় দেৱতা তাতে হৰণ দৈত্য তাতে হৰণ হৈছিল লৈ মানে সাগৰ মন্থন কৰিছে কৃষ্ণ আপুনি আগবেলা ওলাওক মানে আগতে আগ্ৰহ দিছিল হেৰা সুথান কঠিন ঘন বিলম ফল বিনফল যেন স্তনাম ভৈলা নব যৌৱন দেখাম বহল জঘন স্থলত উৰু যেন ৰাম কলম পাদ পদ্ম দেখন্ত দেখা এইটো লক্ষ্মীৰ ৰূপৰ বৰ্ণনা তেওঁ কেনেকুৱা আছিল কেনেধৰণৰ আছিল সেই বৰ্ণনাৰ বিষয়ে কৰি আছে হেৰা চম্পাৰ পাকৰি নাই প্ৰকাশে আঙুলি স্বয়ং আছে নখ পান্তি কান্তি কৰি যেন দেখি চন্দ্ৰগণে তুতি আৰম্ভিলা মনে পৰি আছে চৰালতে ধৰি একভংগে নাহি ক্ষতি যেন জোলে দেহামতি বৰ্ণয় কৰিবে কোনো সীমান ত্ৰৈলোকৰ ৰূপ মানে যেন থৈলা এক থানে এৰাম সাজি বিধি মোহিনী প্ৰতিমা এই লক্ষ্মী জগতৰ মাতৃ তেওঁ ৰূপৰ বৰ্ণনা কৰিছে এনেই ধুনীয়া লক্ষ্মী আই তেওঁ মানে আজি কালত পৰে সাগৰত ভস্ত হ'ব লগা কিন্তু কাৰ ভুল হৈছে জানে না আমি যে অলপ আগতে কৈ আছিলোঁ ভুল কথাটো যেতিয়ালৈকে আমাৰ গুৰু থাকিব ঠিকে তেতিয়ালৈকে আমাৰ গ্ৰহবিলাক ঠিকে থাকিব গুৰু এৰা দিয়াৰ পাছত কিন্তু গ্ৰহবিলাকত আমি হেৰিত কুনিষ্ঠিত কৰি যাম সেইকাৰণে আমি আমাক সদায় গুৰু লাগে গুৰুৰ অৰ্থটো হৈছে কি গুৰু মানে অন্ধা গুৰু মানে পঢ়াৰ যেতিয়ালৈকে আমাৰ জ্ঞান নাহিব তেতিয়ালৈকে আমি ক'ত কি আছে বিচাৰি নাপাওঁ এই জ্ঞান তত্ত্বটো হৈছে গুৰু গতিকে গুৰু শ্ৰেষ্ঠ গুৰু মানে আন্ধাৰ নহয় গুৰু মানে অন্ধা গু মানে আন্ধাৰ গু গু গুৰু মানে পঢ়াৰ আৰু এইখিনিয়ে পঢ়াৰৰ এটা উদাহৰণ দি কথাখিনি কৈ আছে পঢ়াৰৰ অৰ্থটো হৈছে জ্ঞান যেতিয়ালৈকে জ্ঞান নহ'ব তেতিয়ালৈকে আপুনি ক'ত কি আছে আপুনি বিচাৰি নাপায় গতিকে প্ৰথম আমাৰ জ্ঞানৰ উৎপত্তি হৈছে শৰীৰৰ আপোনাৰ পৰা কি আহিছে জানে প্ৰথম জ্ঞান আহিছে জ্ঞানৰ পৰা কি আহিছে বুদ্ধি আহিছে বুদ্ধিৰ পৰা কি আহিছে মন আহিছে মন অহাৰ পাছতে আমি এইটো ঘৰ কেনেকৈ ৰান্ধিম আমি কোনদিনা কি কৰ্ম কৰিম সেই মনেহে সেই মানে ইচ্ছা ইচ্ছা মনৰ ইচ্ছা দিয়ক লক্ষ্মীৰ মুখ দৰ্শনে মহাসিদ্ধ মুনি গণে ত্যাগিলা যত জগ নিৰন্তৰে দেৱপুৰ সবে ভৈলা কাম তুৰম হেৰুৱাইলা সবে শ্ৰুতি যেতিয়া লক্ষ্মী সাগৰৰ পৰা উদ্ভৱ হ'ল হোৱাৰ পাছত দেৱদৈত্যবিলাকৰ এনেকুৱা লাগি লক্ষ্মীৰ ৰূপত সকলোৱে মোহিত হৈ মানে ইটোৱে ভাবে যে লক্ষ্মীক মোহিনী সেইটোৱে ভাবে মোহিনী তেওঁলোকৰ মাজত এখন তন্দ্ৰৰ সৃষ্টি হৈছে তাৰমানে আনকি ব্ৰহ্মা আৰু মহেশ্বৰেও বিভ্ৰত হৈ যাব বুলি কৈছে
গতিকে এনেকুৱা আমাৰ লক্ষ্মীৰ ৰূপৰ বৰ্ণনা কৰি লিখকে ইমান ধুনীয়াকৈ আমাক বুজাই দি আছে। আৰু এটা কথা আছে কি এইবিলাকৰ হেৰি কিন্তু দৈত্যবিলাকে পাইছি তেওঁলোকে তাৰমানে উপভোগ কৰিব পাৰে কিছুমান বস্তু, কিন্তু তেওঁলোকে ভোগ কৰিব নোৱাৰে। কিয় নোৱাৰে জানিনে? সাগৰ মন্থন কৰোঁতে তেওঁলোকে শক্তিৰে সাগৰ মন্থন কৰাত সহযোগ কৰিছিল, কিন্তু তেওঁলোকৰ ভক্তি ভাৱটো নাছিল, ভক্তি নাই। গতিকে য'ত নেকি ঈশ্বৰৰ নামেই নাই তাত আপুনি আৰু কিবা আশা কৰিব পাৰিব নেকি? সেইকাৰণে দৈত্যবিলাকেও অমৃতৰ প্ৰায়ো বঞ্চিত হৈছিল। কৃষ্ণ ঈশ্বৰ বুলি জ্ঞানেই নাই। পৰ্দাখনৰ ভিতৰত খেলি যদি পোহৰ হ'ব, ৰ'দ নাই। হেৰা দেখি চাৰু উচ্চ কুচ্চ কাম বাদে গইলা মুচ যেনৱতী বাতুলে চেঞ্চায় কেহ বলে মই নিবৰ নিব সম্বয় তোমাকেহে দিব ময়ো দাস হইব সমুদায়। কিছুমানে কৈছি যে লক্ষ্মীক ময়ে নিম আৰু সৰ্বস্ব মই তেওঁকে দিম, মাত্ৰ তেওঁ মোৰ ভাৰ্যা হ'ব লাগিব। এই হিচাপে কিছুমানে তাৰমানে প্ৰাৰ্থনা কৰি আছে। মোক দেখি কিবা যদি দৃষ্টি কৰে বা মই তাকে যদি আহে, এতিয়া মোৰ মনৰ কামনা পূৰণ হ'ব। এই হিচাপে সকলোৱে তাৰমানে এই মোহিত হৈ আছে লক্ষ্মীৰ ৰূপত সাগৰৰ পাৰত। কাম সাগৰত মৰ হেৰা চৰণত ধৰ আহি মোক কৰা পৰিত্ৰাণ শুনি আৰু গত উঠি ইয়াত বহাইবে মুঠি মোৰ দিকি দেশ শনি দেখো আৰু চাং মাতি আৰু গতে উঠি আতিম সিহ পাছে তাৰ মানুহ গৰে ধৰা ধৰি বস্ত্ৰ ভাৰে দেৱে দেৱতাক মাৰে দানৱ দৈত্যক কিল এতিয়া লক্ষ্মীৰ ৰূপত দেৱদৈত্যবিলাকে সমাজ পাতি বহি আছিল। দৈত্যৰ সমাজত দৈত্য দেৱতা, সমাজত দেৱতা। কথা হৈছে কি কাৰোবাক কোনোবাই দেখা নাপাব বুলি এটাক মাৰি সেই বাউচে দিছিল, এটাক মাৰি এটা বাউচে দিছিল, এনেধৰণে তাৰমানে তাতে এটা বিশৃংখলৰ সৃষ্টি হৈছে এই ৰূপৰ কাৰণে। গতিকে এই লক্ষ্মীৰ ৰূপত যি এনেকুৱা অৱস্থা হৈছে তেওঁলোকৰ, আমিও চিন্তা কৰি চাওঁ। কামনা বাসনাৰ মাজত যিয়ে মানুহে বাস কৰি আছে তেওঁলোকৰ একেই অৱস্থা। শৰীৰত য'ত ক্ষতি হ'লেও খোৱা বস্তুটোক দেখি তেওঁলোকৰ যাৰ কামনা আছে তেওঁলোকৰ এনেকুৱা অৱস্থা হয়, স্থিতি নাথাকে। সেইকাৰণে কৈছে কি আমাৰ কিছুমান ঋতুৱে মানুহক ক্ষতি কৰে, কাম ক্ৰোধ লোভ মোহ আশ্চৰ্য। গতিকে এইবিলাকৰ পৰাই যদি আমি পৰিত্ৰাণ পাব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব? আমি সদায় মানে গুৰু সেৱা কৰিব লাগিব, সাধু সংগত ঈশ্বৰৰ নাম কীৰ্তন কৰিব লাগিব। এটি এটা ভাল গুৰুজনে এটা বঢ়িয়া এটা শুদ্ধ কথা আমাক এটা দিছে। কৃষ্ণ কেহ কৰে চোলা চুলি লগাই মহা হুলাচ তুলি এ নাপায়ে আপন পৰ কেবে চেতন নাহিক গাৰে লক্ষ্মী ধৰি বেচাৰে দেখি মাতি মন্ত ব্ৰহ্মা দেৱে। আৰু শুনা দেৱ দৈত্য যুদ্ধ চিত্তক কৰিয়া সুস্থ মিছাতেহে মৰা দণ্ড কৰি আপুনি বৰন্ত যাক সিজনেহে পাবে আংক ইত কন্যা ইচ্ছা হয়ম্বৰী। এতিয়া কথাটো হৈছে কি ব্ৰহ্মাই থিয়া হৈ পেলাই এই হুলস্থুলৰ যিটো মানে দেখা পায় তেওঁৰ মনত বৰ শংকাই যে এনেধৰণে যদি এই পৰিস্থিতিৰ মাজত যদি দেৱদৈত্যৰ মাজত যদি আৰু এখন ভীষণ যুদ্ধ হয় তেতিয়াতো বৰ ডাঙৰ কথা হ'ব।
তেতিয়া ব্ৰহ্মাই থিয় হৈ কৈছিল যে তোমালোকে ধৈৰ্য ধৰা, কাৰণ লক্ষ্মী এটা আৰু দেৱৰ দায়িত্ব বহুত আছে, শ শ হাজাৰ হাজাৰ আছে। গতিকে এওঁ যাকে ইচ্ছা কৰে তাকে কৰিব, তোমালোকৰ ভাগ্যত যদি আছে তোমাকো কৰিব পাৰে। এনেধৰণে তেওঁ ব্ৰহ্মাই সেই তেওঁলোকক সান্তনা দিছে। দিয়ক। কৰি হবে মাতা মাতি বক্ষীয় সমাজ পাতি, এই যত দেৱ ফুৰা নাগ, হাতত পদ্মৰ মালা আপন ইচ্ছাই বালা, বৰন্তক যাৰ ইচ্ছা ভাগ, ব্ৰহ্মাৰ দেশ বাণী শুনি সবে অনুমানি, দেৱাসুৰে এৰিলা ক্ৰন্দন কণ্ডল, বস্ত্ৰ অলংকাৰ কাছে মকজনে বল পাছে, কৰে কত মনতবি কলা। তাৰে পাছত তেওঁলোকৰ কি হয়, সুস্থিৰ হয়। সুস্থিৰ হৈ তেওঁলোকে সাজান কাচনত লাগি থাকিল যে মই যদি অকণমান ক'ৰবাত ক্ষতি শুন আছে চাই লওঁ, সেই বুলি তেওঁলোকে কি কৰিছে, আই অলংকাৰৰ পৰাই বস্ত্ৰৰ পৰাই গোটেইখিনি মানে নিজে নিজে নিজকে সজাই পেলাই ৰাখছি, যাতে মোক লক্ষ্মীয়ে পচন্দ কৰে। এই ভাৱনাৰ মাজত তেওঁলোকে সেই ক্ৰন্দৰ বাদ দি এতিয়া নিজক সাজোৱাৰ লাগি থাকিল। দিয়ক। নাহি মনে শান্তি সুখ দৰ্পণত চৰে মুখ, দখন প্ৰকাতি আছি পাছে, সুন্দৰ নেদেখি তাত মাৰে গৰ দৰ্পণাত, কথাৰে কদৰ্য গঢ়ি আছে। কথাটো হ'ল তেওঁলোকে কেনেকুৱা কেইটামানে দৰ্পণখন মানে আইনাখন চাই আছিল, চাই থাকোঁতে কিবা এটা ব্যতিক্ৰম পালে, মোৰতো বেয়া দেখি আহে। তেতিয়া কি কৰে, সেই দৰ্পণখনকে ভাঙি কেহ পিন্ধি দ্ৰব্য কাছ উঠি চৰে আগ পাছম, আৰু ভালো নাহি মোক হৰি, জানিলা মিলিলা ভাগ পায়া বাকি মোক লাগ, এ বৰিবেকে অৱশ্যে সুন্দৰী। কেহ কৰে লাহ বেখ নাকৰ চাহাবে চাখম, দুৰ্গা দুৰ্গা বুলি হবে বাজ, সাগৰ তীৰ কাষি যত যাবা ফুৰ ৰাখি, পাতিলে কবহল সমাজ। এই কথাখিনি ক্ষীৰত সাগৰৰ পাৰত দেৱদৈত্যবিলাকে সমাজ পাতি বহি আছে। সেই সময়তে তাৰমানে এই হুলস্থুল। কথাটো হৈছে কি, এইখিনি কথাৰ দ্বাৰাই আমাৰ মানুহক কিছুমান কিন্তু ভগৱন্তে জ্ঞান দিছে যে সকলোৱেও চাব পাৰে ভগৱন্তৰ এনেকুৱা এটা অপাৰ মহিমা। আমাৰ এতিয়া বৰ্তমান ভাৰতবৰ্ষত 130 কোটি জনসংখ্যা, 40 জনসংখ্যা, কিন্তু আপুনি যদি এটা লক্ষ্য কৰে গোটেইবিলাকে একে নহয়। গতিকে ভগৱন্তৰ কিমান অপাৰ মহিমা, তেওঁৰে সৃষ্টি। কিন্তু এনেকুৱাকৈ ইমান শ শ হাজাৰ হাজাৰ কোটিৰ মাজতো দুটা মানুহ আপুনি একেলগে একে হ'ব। এইটো এটা ভগৱন্তৰ অনন্ত মহিমা। সেইকাৰণে কিছুমানে এক অন্ত বুলি যি কয় যে যিজনে সৃষ্টি কৰিছে আৰু সেইজনে একদিন নাশ কৰিব। গতিকে একত থকাটোৱে শ্ৰেয় বুলি কৈছে গুৰুজনাই। কাৰণ কৃষ্ণক যদি আমি ভাবোঁ তেতিয়াহ'লে আমাৰ ছবি আছে। তাৰমানে এনেধৰণৰ কথাটো কোৱা হৈছে, য'ত পতি আছে তাত পত্নীও থাকিব। আমাৰ কৃষ্ণ যদি থাকে লক্ষ্মীও থাকিব। গতিকে কৃষ্ণক এৰি যদি আমি লক্ষ্মীৰ কথাই ভাবোঁ তেতিয়াহ'লে কৃষ্ণ কিন্তু বিমুখ হ'ব। কাৰণ গতিকে কৃষ্ণক এৰি যদি আমি লক্ষ্মীক ভাবোঁ তেতিয়া লক্ষ্মীও দুখ পাইছে। মোৰ স্বামীক এৰি তেওঁ মোক ভজনা কৰে। গতিকে আচলতে গীতা ভাগৱত বৈষ্ণৱ ধৰ্মৰ বা সনাতন ধৰ্মত এইটোৱে কোৱা হৈছে যে ঈশ্বৰক ভাবিলে চব তাতে আছে। 33 কোটি দেৱতা, আমাৰ যেতিয়া বৰ্তমান আমি 33 কোটি দেৱতাক ভাবোঁ,
আচলতে আমি গছৰ কথা নাভাবোঁ। গছডাল কি? অঁ গছডাল হৈছে ভগৱান ভগৱানে আছে কৃষ্ণ। গতিকে গছডাল থাকিলেহে ডাল পাতবিলাক থাকিব। ডাল পাত থাকিব ফল মূল থাকিব থাকো গছত ফল নাথাকো গতিকে এতিয়া পাতত যদি আমি পানী দিব যাওঁ, ডালত পানী দিব যাওঁ, কামত নাই কামত নাই সেয়েহে আমাক ভক্তি মাৰ্গত কৈছে গছক চিন্তা কৰক। তাতে পাতো থাকিব, ঠানিও থাকিব, ফলো থাকিব, ফলৰ চব থাকিব চব থাকিব। গতিকে এতিয়া আমাক কৃষ্ণক ভজনা কৰি গৈছে। কৃষ্ণ য'ত থাকিব তাত লক্ষ্মী থাকিব। লক্ষ্মী এইখিনিয়ে কথা। বলে নাকি মাধৱক কৰিয়া গজত দেৱ মহাভাগ এক হাৰি বঠিলাখনে এ বলি ৰাজা সন্মান জিতি বখিলন্ত এক ভীতি যত মহাদৈত্য গণে বলি আছিল নেকি চব আছে। চব আছিল দুৰ্বাসা বলি চব যিমান বলি ৰজা নহয় দৈত্য। দৈত্য ৰজা বলি কেনে যাব দৈত্যবিলাক আগবাগে থাকলে ৰজা যাবনে না কিন্তু তেওঁলোকক হেৰি কৰোঁতে বৰ সহজে আনিব পৰা নাছিল। কথা হৈছে কি, আনাৰ এটা কৌশল এটা তাতে কি ভগৱান কৃষ্ণই দেৱতাবিলাকক দিছিল। যে এটা কথা এদিন এটা সাধুৰ কথা কৈ তেওঁলোকক বুজাইছিল যে এটা বিৰাট দুৰ্বল এটা ফেটি সাপ আছিল। তাৰ আহাৰ হৈছে ইন্দুৰ। গতিকে ইন্দুৰবিলাক বৰ চাবক আছিল। সাপৰ কাষত ইন্দুৰ কোনোদিন নাহে। নাহিলি তোমালোকে এনে এটা বুদ্ধি কৰা যে সাপখনে যাতে সাপখন এনেকুৱা হ'ব লাগিব যে সি সহায়ক ধৰিবই নোৱাৰে, সহায়ক যাবাই নোৱাৰে। সেনেধৰণে তেওঁলোকক মাতি আনি ইন্দুৰৰ লগত মিত্ৰতা কৰিব লাগে। কৰোঁতে যিদিনাখন নেকি চেক বুজি সেইদিনা তোমালোকে সেই ইন্দুৰক ধৰি সাপে যেনেকৈ ভক্ষণ কৰে, তোমালোকে যদি কিবাকে সাগৰ মন্থন কৰি যদি অমৃতখিনি আনিব পাৰা, অমৃত নাখালি দেৱতাকে ইন্দ্ৰই দৈত্য ৰচন কৰে। এই কৌশলটো ভগৱন্তই দেৱতাবিলাকক দিছিল। গতিকে কিবা এটা পাব লগা হ'লে, কিবা এটা বস্তু আদায় কৰিব লগা হ'লে নিশ্চয় আপুনি সৰু হ'ব লাগিব। সৰু এইফালে তাৰমানে আনিব লাগিব গতিকে দেৱতাবিলাকে যেতিয়া দৈত্যৰ ওচৰত শৰণাগত হৈছিল, সৰু হৈছিল। যেতিয়া আপুনি সৰু নহ'ব কিন্তু আপুনি আপস্তে সিদ্ধমুনি বিদ্যাধৰ এ বখিলা কিন্নৰ নৰম সমাজ কুণ্ডল কাৰ পাতি নানা দেৱ বাদ্য বাৰে গন্ধৰ্ব কিন্নৰ গাৱৈ হইনা মহা উৎসৱ আতি ইন্দ্ৰে লক্ষ্মী হেন জানি দিলা সিংহাসন আনি তাতে বখিলন্ত জগ মা বসুমতী মূৰ্তি ধৰি লিংগাৰ জলক ভৰি ধুৱাইলা লক্ষ্মী দুই এখন উৎপত্তি হোৱাৰ পিছত কাম কৰিব লাগিব ভৰি চৰি দিলে নহয় ইন্দ্ৰয়ে আহি পেলাই এখন আসন। বিচিত্ৰ আসন আসন দিছে। আনি লক্ষ্মী আইক বহিব দিছিল। তাৰে পাছত এই বসুমতী আহি থৈ দিছোঁ ফিংগাৰ হাতত মানে সাগৰৰ পানী আনি তেওঁৰ বুজি দিব হয় নহয় সহজ বুজি পায়। বুজিবা বিচিত্ৰ সুগন্ধ তৈল মৰ্জিল অনেক বেল কুৰা খাই খখিলা গাঁৱত গংগা দেৱী আদি কৰি সুবৰ্ণৰ ঘট ধৰি আখিলন্ত পুণ্য নদী যত গংগা আদি কৰি চুবুৰীয়া নহয় ৰামদেৱীৰ স্নানৰ হেতু বসন্ত মলয়া ঋতু এই গন্ধ পুষ্প ধৰিয়া সম্ভূত বিদ্যাধৰে গাৱে গীত পেচৰা কৰে নৃত্য সুৰভিজ গাৱে পঞ্চম নৃত্য বাজে নানাবিধ যন্ত্ৰ উচ্চাৰন্ত বেদ মন্ত্ৰ
ঋষিগণে মহাকৌতূহলে সুবৰ্ণৰ ঘট ভৰি সুন্দে মেৰাই তুলি ধৰি এ ভালে জল দিগ্গজ কলে অসংখ্যত দিব্য নাৰী বেঢ়ি আখি হাৰি হাৰি ফল পুষ্প দীপ হাতে তুলি গাৱে সুমংগল গীত দেৱীৰ ৰঞ্জিয়া চিত্ত ঘনে ঘনে পাৰায় উৰুলি এরা মেঘ গণে আকাশত কৰে বাদ্য নানা মতম মৃদংগ গমুখ সংঘ হেৰি ডিম ডগৰ ঢোল শুনিয়া তম্বল ৰোল তম্বল মানে একটু তবলা নেকি তম্বল মানে তবলা বাজনা চাহে প্ৰজাৱান কৰ্ম এৰি চব বান্ধিছে ইফালে ধানে চাই আছিল নহয় এটা হৈছে কি নহা বহুদিন যেতিয়া নেকি তেওঁ লক্ষ্মী সাগৰত ভস্ত হৈ থাকিল থকাৰ পাছত যেতিয়া নেকি সাগৰৰ পৰা তেওঁ উৎপত্তি হ'ল হোৱাৰ পাছত দেৱতাবিলাকৰ বৰ আনন্দ হ'ল আনন্দৰ মাজতে তেওঁলোকে এই দেৱ বাদ্যবিলাক বজাইছিল অপ্সৰাই নাচিছিল বিভিন্ন ধৰণৰ এটা উৎসৱ হৈছিল কাৰণ বহুদিন লক্ষ্মী নাছিল নহয় নোহোৱাৰ কাৰণে দুৰ্ভিক্ষত পৰিণত হৈ গৈছিল চবে দুৰ্ভিক্ষ হৈছিল যেতিয়া নেকি এটা সুমংগল যেতিয়া আহিব পৃথিৱীৰ তেতিয়া সকলোৱে আনন্দ কৰিব এতিয়া কথা খাব পালে মনটো সকলোৰে ফুৰ্তি খাব পাবি তেনেহেন চব কথা যেনে ঋষিমুনিৰ হাৰেদি হ'লে যাওঁ মই মৰাৰ কাৰণে কথা নাই যদি শ মানুহ বাচি যায় সেই হাৰেদি নিফালে হেৰি মাছটো কাষে শুনিছোঁ বিষ বিদ্যা হ'ব বস্তু যে এটা যদি অক্ষুৰক মাৰিব পাৰে মই মৰাৰ কথা নাই এই ঋষিমুনি তেওঁ বস্তু নিজে দেহাটো বস্তু স্বাস্থ্যৰ কাৰণে মেঘৰয়ে নোৱা ধ্বনি এককালে নতু শুনি বলে সবে দেখি পি বিপৰ্যয় ৰংগে সিদ্ধ মুনি গণে বলিসন্ত ঘনে ঘনে সুৰভি শৰীৰ পুষ্প চয় জয় মহালক্ষ্মী বুনি সিঞ্চন্ত কপুৰ ধূলি পৰিলন্ত উৎসৱ প্ৰধান তিনিও লোকৰ মামু সুয়াতি শুদ্ধ ভাৱ এহিমতে কৰিলন্ত স্নান এই নম নম দামোদৰ জগত বিঘ্নি হৰ ভকত বৎসল লক্ষ্মীপতি খন্দে পাত কৰ ভাই ভাগাৱতৰ পদ চই কায়স্থ শংকৰ নিগদতি কৃষ্ণ হেৰা শুনিয়ে সৰ্বলোক কলিত মুকুতি হৌক কৃষ্ণৰ চৰণে দিয়া মন আন ভাষা ভোক এৰি ডাকিবলা হৰি হৰি চলি যাব বৈকুণ্ঠ কৃষ্ণ শেষত আমাক দিশতে এটা সিদ্ধান্ত কৰি দিছিল যে হৰিৰ নামত বাহিৰে আৰু অন্য গতি নাই এই কথাখিনি কিয় কৈছে আমি এতিয়া বৰ্তমান কলিৰ যুগত আছোঁ গতিকে কলিৰ যুগৰ মানুহৰ আয়ুস খুবেই কম আগতে হাজাৰ হাজাৰ বছৰ তপস্যাই কৰিছিল ঋষিমুনিবিলাকে এতিয়া আমাৰ কলিৰ যুগৰ মানুহৰ একেবাৰে সীমিত আয়ুস 120 বছৰে দিছিল তাকো কিছুমান কৰ্মত আমাৰ ভাগ হৈ গৈছে কেনেকৈ গৈছে চাবচোন আহাৰ নিদ্ৰা ভয় মৈথন এইবিলাকত আমি নিজে নিজে আয়ুসবিলাক ক্ষয় কৰি আছোঁ কাৰণ আহাৰ আমি সীমিত খাব লাগে কিন্তু আহাৰ যদি আমি সৎ পাই বেছিকৈ খাই দিছোঁ নিশ্চয় তাৰ পৰা আমাৰ
বহুত ক্ষতি হৈছে হৈছেনে আহাতে চাউল যাত্ৰা আনছোঁ তাৰপাছত পাছত ক'ব তাৰপাছত হৈছে কি নিদ্ৰা নিদ্ৰাটো এনেকুৱা বস্তু আমি এটা টাইমত শুব লাগে টাইমত উঠিব লাগে যদি আমি সুবিধা পাই দিনটো যদি শুই থাকোঁ তেতিয়াও আমাৰ আয়ুস কৰ্তন হ'ব পাৰে তাৰপাছত ভয় আৰু মৈথন ভয়টো কিহৰ কাৰণে হয় কিবা এটা কাৰোবাৰ যদি আমি কিবা অন্যায় বেয়া কাম কৰি আছোঁ সদায় কিন্তু সেই ভয়টো আমাৰ থাকেই আৰু কাৰো যদি অন্যায় নকৰোঁ তেতিয়াহ'লে ভয়টো নাথাকে গতিকে আমি আটাইতকৈ ভয় বেছি কোনটো জানে না মৃত্যু ভয় মৃত্যু সকলোৱে ভয় কৰে তাত হেৰি পাই জীৱ জন্তুবিলাকে প্ৰত্যেকে মৃত্যু ভয় কৰে কিন্তু ভয় কৰিও দেখোন আমি এতিয়া মৃত্যুক আহ্বান কৰি আছোঁ কাৰণ আমাৰ কৰ্ময়ে মৃত্যুক মাতি আছে গতিকে সেই শাস্ত্ৰৰ মাধ্যমেৰে এইখিনি কথা আমাৰ মানৱতে বুজি আছে কৃষ্ণ আৰু যদি আপোনালোকে প্ৰশ্ন কৰিব মই নাজানো দিয়ক কৃষ্ণ লক্ষ্মীৰ স্বয়ম্বৰ গতিকে কিছুমান খাদ্য সেইকাৰণে আমাৰ গীতাত দিছে এটা আহি গীতাত আছে কোনটো এতিয়াত থাকি কৈছে যিটো বস্তু জানাৰ পাছত জানাৰ গুণটো বুজি পোৱাৰ পাছত সেই বস্তুটো কিন্তু ত্যাগ কৰিব কৈছে সেই বস্তুটো ত্যাগ কৰিব দিছে কিয় দিছে এই বস্তুটোৱে মোৰ ক্ষতি কৰে গতিকে জানাৰ পাছত এই বস্তু ত্যাগ কৰে শাস্ত্ৰ এনেকুৱা বস্তু ইয়াতে বহুতকেইটা বস্তু জড়িত হৈ আছে সত্য শৌচ সমাধয়া এইবিলাকো আছে গোটেইখিনি বস্তু ভাগৱতত শাস্ত্ৰত নিহিত হৈছে আৰু শাস্ত্ৰৰ অৰ্থটো কি এইটো হৈছে জ্ঞানৰ ভাণ্ডাৰ যিয়ে শাস্ত্ৰ শুনে সিয়ে জ্ঞান পায় গতিকে একন্ত মানে যদি আমি শুনি থাকোঁ নিশ্চয় আমি কিছুমান নাজনা কথা এই সাধু সংগত বুজি পাম নাজনা কথাটো সাধু সংগৰ পৰাই পাবা গতিকে সেইকাৰণে সংগী লাগে আমাক সাধু সংগ লাগে হে শুকনি গদাতি শুনি পৰীক্ষিত ভয়াতো পারে যেন কথা ভৈলাবি কিবাকে খেত বনালে আপনি অলপ কৃষ্ণ গাবো যাই যাওক আকৌ অন্যায় নকৰে কিবা শুনাৰ সেইকাৰণে আহিছে আমাক ভগত কৰি সেইকাৰণে যাব কি ঈশ্বৰ নহয় কৃষ্ণ কিবাকে আহিম তাকে আহি নাগৰি তাত দি ঘৰাইছে যাব এখন গুচি কৃষ্ণ মনত সোমাব নেকি কৃষ্ণ 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 ৰাস্তা বনাই থাক নহ'লে থাক কিবা হ'ব আকৌ ধৰিব লাগে ঈশ্বৰ যাব ধৰ্ষণ চাব নহ'লে এতিয়া কাপোৰ কানি বিচাৰি গেল বছ যাব বেছি এতে আছিল এতে ক'ৰবাত আছিল এতে ক'ত পাইছোঁ কোনো তো ক'ব নোৱাৰে নাই এটা আগতে আছে মই কোনোবা আগতে আহিলে মই থাকব নোৱাৰে তাত ঈশ্বৰৰ নামত
আছিল বাৰু এনেকৈ অলপমান মানে হেৰি পালাক আৰু ধৰ্ম পালাক বস্তু কালিতে যাব লগত কি শুনি আছে নহয় আচলতে কি জানে আমাৰ শত্ৰু কোনেও নহয় শত্ৰু কোনেও কিয় নহয় জানেনে যিমান জীৱ জন্তু পৃথিৱীত যিমান আছে চবে কিন্তু মানুহৰ উপকাৰ কৰে চবেই উপকাৰ কৰে কিন্তু আনিহে তেওঁলোকৰ অন্যায় কৰে মানুহে নকৰোঁ চাওক সাধাৰণ পিঁপৰা এটাই আমাৰ উপকাৰ কৰি আছে কেনেকৈ কৰিছে জানেনে আনি কিবা এটা খোৱাৰ পাছত এটা বস্তু এটা পৰি গ'ল যোৱাৰ পাছত সেই বস্তুটো সি টানি নি খায় গতিকে সেই যদি বস্তুটো সি নাখানা হয় হয়তো তাৰ এটা বীজাণুৰ জন্ম হ'ল সেই বীজাণুটোৱে আমাৰ ক্ষতি হয় ক্ষতি কৰিব নহয় গতিকে চব বস্তুৱে মানৱৰ উপকাৰ কৰে সাপ বেংগৰ উপকাৰৰ কথাটো আপোনালোকে জানেই মানুহৰ যিটো বেয়া আটাইতকৈ বেয়া বীজাণুটো তেওঁলোকে গ্ৰাস কৰে সেৱন কৰে অলপ দিব লাগি আছে নহয় গতিকে মানুহেই হৈছোঁ দৈত্য মানুহেই হৈছোঁ অসুৰ কেলে আৰু ঠাণ্ডা হ'বি এইটো দিব লাগিব দি থৈ দিয়ক পিছত আছে না যাবি আহ বুগল দিতে হেৰা এই ফুকনি গৰাতি শুনি এক পৰীক্ষিত আতপরে যেন কথা ভৈলাবি ঋত অনন্তরে লক্ষ্মীর শুনিয়ায় শেষম মূর্তি ধরি আসি ভৈলা হাগার অগ্নিহোষ নামে পিত বস্ত্র দুই খানি দিলাম তো হাগারে রঙে লইলাম তো গখনি হাগারে কি হইবে না এই এটা কথা এই লক্ষ্মীক এই বস্ত্ৰখন সাগৰে দিলে হাগারে দিছে গতিকে আমাৰ ছোৱালী দিলি বিয়া আচলতে কাপোৰখন মাক বাপাকসকলকে দিব লাগে বিয়া দিয়া কাপোৰখন ভাল প্ৰশ্ন কৰিছে এইটো হই কথাটো হৈছে কি হাগারে ছোৱালীটো বিয়া দিলোঁ কিন্তু দৰা ঘৰৰ কাপোৰেদি বিয়া দিব নালাগে নিজৰ মাক বাপাকৰ কিনা জন্ম কাপোৰেদি দিছি বিয়া যাতে দিব লাগে। হই জন্ম দিছি যাতে হই জন্ম কথাটো হ'ল সাগৰে লক্ষীক দিলা নহয় কাপোৰ সাগৰ বাইতা হ'ল মানে সাগৰৰ পৰা জন্মিল ধন্যবাদ বাহিৰা কথা হই তো কথাটো হে রাম এ স্নান অবখানে তাক প্রবন্ধে পিন্ধিলাম কঙ্কল রত্নময়ী মেখলা বান্ধিলাম হেরা কেশ তুলি বান্ধিলা উচ্চ দি খপাম ওপৰত দিলা তাত পাৰি যা খপাম এরা নাগরাজে আনি দিলা সুবর্ণ কুণ্ডল প্রকাশে বদন আতি পরম উজ্জ্বল দুনাই সমুদ্রে রত্নমালা দিলা গলে সপ্তদ্বীপ পৃথিৱীত সম নহে মলে মলে শব্দ দিলে আচলতে শব্দৰ অৰ্থটো অলপ ব্যতিক্ৰম এতিয়া সপ্তদ্বীপ পৃথিৱীত সম নহে মলে সপ্তদ্বীপা পৃথিৱীত এনেকুৱা এটা ৰূপৱতী নাই এনেকুৱা এটা সুন্দৰী নাই যে লক্ষ্মীৰ লগত তুলনা কৰিব পাৰি সেই সপ্ত পৃথিৱী সাতখন আছে সাতটা আছে
তাৰ কথা হৈছে সাত চাত পৃথিৱী স্বৰ্গ মধ্য পাতাল এনেকৈ আছে বহুত আছে তলাতল ৰসাতল ৰসাতল। এনেধৰণে তলত দিকে সাতখন আছে ওপৰত দিকে সাতখন আছে। এই মধ্য এতিয়া কথাটো হ'ল আমাক মনুষ্য দিছে আমাক মধ্যলোক মধ্যতে। মধ্য কথাটো হ'ল আচলতে যদি আমি চিন্তা কৰি চাওঁ মধ্যলোক বুলি কৈ আচলতে এইখন মৃত্যুলোক। এই ধৰাধামত যোনে জন্ম পাইছে সকলোৱে মৃত্যুবৰণ কৰিব লাগিব, আনকি স্বয়ং ভগৱন্তই ৰূপ ধৰি হ'লে হ'ল। তেওঁ তাৰমানে সেই মৃত্যুবৰণে কৰিছে, ৰামচন্দ্ৰই কৰিছে। গতিকে এই মধ্যলোকত চবখিনি আছে, এনেকুৱা নাই যে স্বৰ্গৰ দেৱতাবিলাকে যিখিনি বস্তু পোৱা নাই আমাৰ মানৱকে দিছে। চাওক এই পৃথিৱীত আমাৰ কিমান গছ গছনি, গছ গছনি আমাক কি দি আছে? ফল দি আছে, কিন্তু গছেতো ফল খোৱা নাই। কাক দিছে? মানৱক। আমি দিছোঁ গায়ে গাখীৰ দি আছে, গাইটোৱে গাখীৰখিনি খাইছে নেকি? মানুহে আমিয়ে খাই আছোঁ। গতিকে গোটেইখিনি বস্তু ভগৱন্তই মানৱক দিছে। সেইকাৰণে শ্ৰেষ্ঠ জীৱ হ'ল মানৱ, জীৱন ভিতৰত শ্ৰেষ্ঠ শ্ৰেষ্ঠ। আৰু এই মানৱ জীৱনটো লাভ কৰাৰ আগমুহূৰ্তত আমি কি কৰিছোঁ জানেনে? প্ৰথমতে আমি কিমান যৌনি অতিক্ৰম কৰি আহি মানৱ জীৱন পাইছোঁ? 84,000 লক্ষ বছৰ। 84,000 লক্ষ বছৰ। প্ৰথমতে আমি ক'ত আছিলোঁ কিমান বছৰ? সেইখিনিও আমাক এটা সমীক্ষা এটা দিছে। আগতে আমি গছ হৈ আছিলোঁ 30 লক্ষ বছৰ। তেতিয়া আমি কি কৰিছিলোঁ জানেনে? চব জীৱৰে উপকাৰ কৰিছিলোঁ। তাৰ ফলত আমাৰ কিছুমান পুণ্য সঞ্চয় হৈছে। তাৰপাছত ক'ত আহিলোঁ? 50 বছৰ আমি পৰ্বত পাহাৰ হৈ আছিলোঁ। তাতো আমাৰ হেৰিৰ পৰা পানীৰ সোঁত বৈ আহিছিল, সেনেকৈ আমি উপকাৰ কৰিছিলোঁ। গতিকে এনেধৰণে 50টা বছৰ গুচি গ'ল, 50 লক্ষ বছৰ গুচি গ'ল। তাৰপিছত আমি ক'ত আহিলোঁ? এই মৎস্যকুলত আছিলোঁ 10 লক্ষ বছৰ, 60 বছৰ হ'ল। পক্ষুকুলত আছিলোঁ আমি 20 লক্ষ বছৰ। আৰু বান্দৰ কুলত আছিলোঁ আমি 4 লক্ষ বছৰ। তাৰপাছতহে আমি পাইছোঁ এই মানৱ শৰীৰ। এই 84,000 লক্ষ নহ'ল। কথাটো হৈছে কি, যদিহে আমি মানুহ হৈ যদি সেই আগতে যিখিনি উপকাৰ কৰিছিলোঁ পশু হৈ, মৎস্য হৈ বা গছ হৈ, সেই কথাখিনিত পুণ্য হ'ল। কিন্তু সেইবিলাক আজি কি কৰি আছোঁ? আমি মানৱ হৈ মানুহৰ অধঃপতন কৰি আছোঁ, মানুহৰ অন্যায় কৰি আছোঁ। গতিকে পুনৰ আৰু আমি মুখ্য পাম নেকি? মুখ্য নহ'ব আমাৰ। এজন ল'ৰাই যদি পৰীক্ষাত নিৰ্দিষ্ট নম্বৰখিনি নাপায়, পুনৰ সেই যেনেকৈ আৰু তেওঁ এটা বছৰ পঢ়িব লাগিব, তদ্ৰূপ আমাৰ মানুহৰ আৰু সেই 84,000 লক্ষ আমি যৌনি অতিক্ৰম কৰিব লাগিব। কৃষ্ণ কৃষ্ণ হেৰি আমাৰ মানুহে বোলে 84 জনম 84,000 লক্ষ। গতিকে মই জানো যিখিনি জানো সেইখিনি কৈছোঁ। 84 এই মানৱ জন্ম মানুহ হিচাপে 84 নৰক হৈ যাব লাগে। কৃষ্ণ ধন্যবাদ। বঢ়িয়া। 84,000 লক্ষ নৰকটো এইটোৱে হ'ল দেখোন। যৌনিত আমি যেতিয়া জন্ম পাম, গৰ্ভগ্নি আমাক কিমান কষ্ট দিয়ে, দিয়েনে? জন্ম পোৱাৰ পাছত আমাৰ কিমান হাহাকাৰ। গৰ্ভত থাকোঁতেতো আৰু অগ্নিৰ মাজতে থাকোঁ। গতিকে সেইকাৰণে ভকতবিলাকে জন্ম হোৱাৰ কাৰণে চিন্তা নকৰে। কিয় নকৰে জানেনে? জন্ম আৰু মৃত্যু, জৰা, এই তিনিটা বিৰাট বেয়া অৱস্থা। গতিকে এই তিনিটা অৱস্থা নাপাওঁকৈ আমি মানৱে চিন্তা কৰিব লাগে যে পুনৰ যাতে আমাৰ জন্ম নহয়। পুনৰ জন্ম নোহোৱা যদি নহয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? মুক্তি নহয়, মোক্ষ। মোক্ষ পাব লাগিব। মোক্ষ পাব লগা হ'লে আমাৰ ভক্তি যোগৰ ভাগৱতত দিছে হাজুৰ্য, সালৈক্য, সাৰূপ্য, লীন আৰু নিৰ্বাণ বুলি মোক্ষ আছে। হাজুৰ্য মানে কি? ভগৱন্তই যি সাজ পৰিধান কৰিছিল বৈকুণ্ঠত, সেই সাজ ভগৱন্তক ভকতকো দিয়ে। তেওঁ চতুৰ্ভুজ, ভকতসকলো চতুৰ্ভুজ বৈকুণ্ঠত। আৰু তেওঁ যি নকত আছে, সালৈক্য মানে সেই নকতে সেই ভকতসকলে ৰাখি দিয়ে। লীন, তেওঁৰ লগত লীন হোৱাৰ পাছত আৰু আমাৰ জন্ম নাই। গতিকে এইখিনি বস্তু কামনাৰ মাধ্যমেৰে নাপায়। নিষ্কামভাৱে যদি আমি ঈশ্বৰক আৰাধনা কৰিব পাৰোঁ, তেতিয়াহে তেওঁ আমাক কৃপা কৰিব পাৰিব।
কৃপা কৰিব যদি এইটোৱেই ভাবোঁ আমি মুখ্য কামনা অলপ আগতে গাইছোঁ মুক্তিত নিস্পৃহ যিটো সেই ভকত নম ৰসময় ৰসময়ী মাধৱ ভকত গতিকে মুক্তিটো স্পৃহা নকৰে ভকতে মাত্ৰ তেওঁলোকে ঈশ্বৰৰ নামটোহে গায় নামটো শুনি থকাটোহে বস্তু তে ভকত ভক্তি কৰাৰ পাছতহে মুক্তি হ'ব পাৰে না মুক্তিৰ পাছত ভক্তি হ'ব পাৰে নৰে গতিকে আগতে ভক্তি কৰক তেতিয়া মুক্তিটো পোৱা যাব কৃষ্ণ মাজে মাজে আপুনি দুই এটা কথা দাঙি থাকিব তেতিয়া কোৱাৰ সুবিধাটো পায় মই বেছি নাজানো শাস্ত্ৰৰ বিষয়ে উল্টা কৰি আছোঁ হে হে কুমকুমে চন্দনে দেহা বিভূষিত কৰি সৰস্বতী আপুনি পিন্ধাইলা খাত হৰি হাতে হৰিটো কি হ'ব এইটো বস্তু দে বস্তুৱে হ'ব এইটো বিশ্বাকৰ্মে পিন্ধাইলা পবিত্ৰ অলংকাৰ ঈশ্বৰ আৰু কেউৰ কংকন চাকি হালে হাৰ ৰত্নৰ গুলীয়া গল পাতা জেঠি মুঠি আজিকালি এই যেতিয়া অংগুৰ দশ আঙ্গুলিত জাপ সোণাৰ নুঠি এৰে শিৰতম কুটি শিখে প্ৰকাশে সিন্দুৰম ৰুণু জুনু বাজে পালে ৰত্ন ৰণু পুৰা জোলে আঙ্গুলিত ৰত্ন উজ্জন্তীৰ পান্তি ত্ৰৈলোক্য মোহন পদ পংকজত শান্তি বৰুণে দিলান্ত আনি মালা বৈজয়ন্তী পৰম আনন্দে তাক লক্ষ্মী পিন্ধিলন্তী বৈজয়ন্তী বৈজয়ন্তী মালাডাল গৰুৰে আনিছে বৰুণে বৰুণ বৰুণ বৰুণে আনিছে এই পাতালপুৰ বৰুণ হেৰা দিব্য পদ্মাগত হাতে দিলা প্ৰজাপতি দশ দিশ প্ৰকাশী শৰীৰ কৰে জ্যোতি সাগৰে বুলিলা পাছে লক্ষ্মীক বুজালি উঠি আকৌ গাঁও চালি আবে লক্ষ্মী আই শুভক্ষণে আৰু হিয়া স্বয়ম্বৰৰ হালাম এই বুলি হাতে দিলা উৎপলৰ মালা স্বয়ম্বৰত যাব এতিয়া মালা লৈছে হেৰা পুষ্পৰ সুৰভি গন্ধে হুয়া বাতি ফুল ভ্ৰমৰা গুঞ্জৰে বেৰি বেৰি কৰে হেনমালা হাতে ধৰি জগাত পিতৃবচনে মাথায় চলিল সাগৰৰ হেৰিত গ'ল চাবলৈ গ'লা সাগৰৰ পৰা তে তুমি যোৱা জ্বৰ হয় নালাগে যাই পেলাই তোমাৰ পচন্দি মতে তুমি নিজে তুমি দৰাটো বাছি লোৱা হৈ হৈ এই বুলি কৈছি কিন্তু কথাটো হৈছে কি অলপ আগতে এটা কথা কৈছি পুষ্পৰ যিটো ঘ্যান ভ্ৰমৰাই মত্ত হৈ ঘূৰি থাকে গতিকে তদ্ৰূপ কিয় লক্ষ্মীৰ ৰূপত সকলোৱে ভ্ৰমৰাৰ দৰে ঘূৰি আছে তাৰমানে ফল হৈ গৈছে হৈ যাব ফল হৈ যায় হ'ব নোৱাৰে আকৌ ক'ব নোৱাৰে কাৰোবাৰ ক'ত কি তাৰমানে কাৰোবাক যদি কিবা খায়ো আছে সেইটো গম পোৱা নাই কথা হৈছে কি কেৱল সেইটোৱে তেওঁৰ মানে ৰূপক হেৰিটো উপভোগ কৰি আছে কেনেকৈনো মই এই লক্ষ্মীক মই পাম এই ভাৱনাৰ মাজত সকলোৰে ভাৱ সেইটোৱে 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 দিয়ক সেইটোৱে ভাবো যে মোৰ তাকে আহিব কিমান বহি আছে ঋষি মুনি কত সহস্ৰ
হীৰা আগো ভৈলা সাগাৰ গো খানি জান্ত পাছে এ বেৰি অপে চৰিগন যাই দুই কাছে সাগাৰো বেছি আছে আৰু অপেশ্বৰীবিলাকে দৌকাষে যাই আছে সেইটো কৈছে পাড়ায় উৰুলি মাথায় দুর্ভাগ্যত হিংসে কত দুই পাঞ্জরে সামার ধরি বিনছে একটু বিশেষে কেহ অপেশ্বরী দেখি কর্পূর তামূলম বরিখনতে যাই কত পারি যাত ফুল কারো হাতে দীপ ধূপ শুবৰ নৰ জৰি লক্ষ্মীৰ আগত নেই নেত তুলি পাৰি বাৰে বিনা বেনু বাদ্য শুনি ফুল লিতম কত অপেশ্বৰী তালো ধৰি গাৱে গীত বিয়াৰ জমে এটা গীত কিন্তু আচৰিত কথাটো হৈছে ক'ত জানি নাই সাগৰ সাগৰ বুলি ক'বা যোৱাতে যাৰ নেকি মানে পৰিধি বিচাৰি পোৱা টান সেই সাগৰৰ কথাই কৈছে এই প্ৰশ্নটো এজন ভকতে শংকৰদেৱক কৰিছিল যে গুৰুদেৱ সাগৰ ভগৱন্তৰ আগতে তেওঁ ৰূপ বৰ্ণনা কৰি কৈছিল যে ভগৱান কৃষ্ণই শ্যামবৰণ নেকি নীলা নেকি অৰ্থাৎ তেতিয়া সেই শংকৰ গুৰুৱে তেওঁক কৈছিল যে আচলতে সাগৰৰ তেওঁৰ মানে পৰিধি বিচাৰি পোৱা টান গতিকে সেই পানীখিনি আচলতে নীলা নহয় দেখাত আমি নীলাই দেখোঁ যদি এটা পাত্ৰত তুলি আনো কিন্তু বগা গতিকে সেই সাগৰৰ লগত ভগৱন্তক তুলনা কৰিছে যে নেকি যাৰ ৰং ৰূপ মহিমা এইবিলাক যোনিয়েই বিচাৰি নাপায় সেইকাৰণে এটা সাগৰৰ লগত তুলনা কৰি ভগৱানৰ নামটো শ্যামবৰণ আৰু কৈছে যে আকাশৰ দৰে নেকি নীলা নেকি তেতিয়া তেওঁ গুৰুজনে আৰু পুনৰবাৰ কৈছিল যে নহয় আকাশৰ বিশালতাটো খুব বেছি গতিকে এইবোৰ দূৰত্বটো বেছি সেইকাৰণে আমি তেওঁক নীলা দেখোঁ সাগৰ যেনেকৈ আমি নীলা দেখোঁ আকাশখনো নীলা দেখোঁ সাগৰৰ গভীৰতাটো বেছি নহয় সেইকাৰণে তাৰমানে তেওঁ গভীৰতাটো মানে ধৰাটো বেছি সেইকাৰণে আমি তেওঁৰ কৰি দিয়া আকাৰ ধৰিব নোৱাৰোঁ গতিকে ভগৱন্ত তেনেকুৱা ভগৱান মানে কি ভগ শব্দই কি বুজাইছে ভূমণ্ডলৰ কথা কৈছে গতে গগনমণ্ডলৰ কথা কৈছে গতে বায়ুৰ কথা কৈছে আৰু নতে পানীৰ কথা কৈছে এতিয়া ভগৱন্তৰ আকাৰ ক'ত আছে ভগৱান বুলি কোৱা বস্তুটোৰ আকাৰটো ক'ত আছে নাইয়ে এই হৈছে ভগৱান নিৰাকাৰটো গতে বায়ু নহয় বায়ুটো আমি দেখা নাপাওঁ পানীৰ জানা আকাৰ নাই ভগৱানৰ আকাৰ নাই গতিকে ভগৱন্তক সেইকাৰণে তেওঁ ভজনাৰ উপায় বহুত দিছে গুৰুবিলাকে বহুত উপায় দিছে কিন্তু কথাটো হৈছে কি আমি সেইখিনি নামান কিবা অলপ জানি তাৰমানে বহুত কিবাখিনি ক'ব গৈছোঁ আচলতে সেইখিনি আমাৰ ডাঙৰ অপৰাধ দাসৰো দাস হিচাপেহে আমি তেওঁৰ চিন্তা কৰিব লাগে কৃষ্ণ অলপ বেছিকৈ ক'ব বুলি নাভাবিব দেই কৃষ্ণ ত্ৰৈলোক মোহিনী হেন ধৰি দিব কাছে সভাৰ মধ্যতো গয়া প্ৰৱেশী পাছে ত্ৰৈলোক মানে তিনিও লোকৰ তিনিও লোকক তেওঁ মহিব পাৰে এনেই কিবা ৰূপৰ তাৰমানে এটা উদাহৰণ দিছে ত্ৰিলোকত স্বৰ্গমধ্য পাতালত লক্ষ্মীৰ দৰে ৰূপৱতী কাঢ়িব লাগে পাছে
হেৰাম লক্ষ্মীৰ ৰূপত প্ৰকাশ হৈ সভাখনম চন্দ্ৰৰ উদয় যেন নিৰ্মল গগন। দেখছে কি উদাহৰণ দিছে। কি উদাহৰণ দিছে লক্ষ্মীৰ ৰূপত এতিয়া যদিহে কিবাকে মানে চন্দ্ৰটো উদয় হয় তাৰে কাষত তাৰা গ্ৰহ নক্ষত্ৰবিলাক কোনোবাই দেখা পাব নেকি? নাপায়। গতিকে লক্ষ্মীৰ যিটো ৰূপ ৰূপে তাৰমানে এনেকুৱা সভাসদক হেৰি কৰি দিছে, গোটেইখিনি তেওঁ টানি দি দিছে। গতিকে কি উদাহৰণ দিছে। সেই মানটো টানি লৈ গৈছে ৰূপত বাকীবিলাক চব। হেৰাম চন্দ্ৰৰ উদয় যেন নিৰ্মল গগন যত সুৰ সুৰগণ দেখি হইল। হেৰি কথা কৈছে লক্ষ্মীৰ ৰূপত প্ৰকাশ হয় সভাখান চন্দ্ৰ উদয় যেন নিৰ্মল গগন হা যত সুৰা হৰগণে দেখি মোহ ভৈলা লক্ষ্মীৰ সন্মুখে আকৌ দৃষ্টি চাই ৰৈলা। চাই পেলাই সকলো লক্ষ্য সেইটোৱে। লক্ষ্য দিয়ে ভালকৈ লাগি গৈছে। আৰু আচাৰ্য দেখি আৰু ৰোমাঞ্চিত ভৈলা গাঁও উন্মত্ত চিত্ত বিপৰীত ৰাতি যেতিয়া নেকি তেওঁৰ ৰূপটো তেওঁলোকে অনুমান কৰি বুজি পেলা যে এনেকুৱা লগত যেতিয়া নাই তেওঁৰ ৰূপত সকলোৱে মুগ্ধ হৈ চব পাহৰি গৈছে, নিজৰ কথাটো পাহৰি গৈছে। লক্ষ্মীৰ এনেকুৱা ৰূপ নিজকে পাহৰি গৈছে। নিজকে পাহৰি গৈছে ক'ত আছে কি কথা কি কথা ক'ব নোৱাৰে। গোসানীৰ মুখক নয়নে পান কৰে এক কমলক যেন অনেক মৰে। এটাৰ কাৰণে কিমান মানে হা সেইখিনি কথা কৈছে। লক্ষ্মীৰ মুখ দেখি আঁকি নভা হয় আন নিশ্চল স্বৰূপে যেন গোপী কৰে হেন দেখি চকু চমুচ যাই কত কামে ক্ষণে উঠে হামি তোমার বল হবে থামে। এরিলে ঢাকো ঢোল তবলার রোল নুহুনি শব্দ এক সদে ভইলা তলম বাজনা দৃশ্য বেরিয়ে গেল না। হ্যাঁ কৃষ্ণ হেরাম কানে কানে কহে কথা যত সিদ্ধ মুনি হেন রূপবতী কন্যা কত শুনি মুনিবিলাকে এইবিলাক ভাবিছে কানে কানে কন্যা কত এনে ৰূপবতী কোন দেখা পাইছে এনেকে কানে কানে কয়। একাতো ভাবে আজি নাজানিও অভিপ্ৰায় আৰু কোনে গংগা সাগৰত আছে তপ তপস্যা কৰি কোনোবা মানে আগতে বহুত দিন আগতে তপস্যা কৰিছিল তেওঁহে পাব। গতিকে আমি আজি এটা কথা ভাবি পটকে নাপাবও পাৰোঁ, কোনেবা সেই ভাগ্যৱান গতিকে সেইবাৰ কোন যুগত কেনেকে তপস্যা ভাগ্যৱান সেই ভাগ্যৱান আলোচনা চাই থাকিবা কৰিলে বেপাৰীয়ান মুখ মুখ্য কণা লাগে কোনো চাৰা স্বৰ্গ সুখ। দেখি কি কথা কৈছে যাওঁ এতিয়া যদিহে সেই লক্ষ্মীক সাজা হিচাপে পায় তেওঁক মুখ্য নালাগে স্বৰ্গও নালাগে মাত্ৰ তেওঁকহে লাগে। ইমান মানে হাৰাস্তি এনেকুৱা তাৰমানে তেওঁলোকে কামমত্ত হৈ সকলোৱে মানে ভুল গৈছে। গতিকে মোক স্বৰ্গ নালাগে মৃত্যু নালাগে মোক মুখ্য নালাগে মাত্ৰ এওঁক লাগে। এনেকুৱা ভাৱনাৰ মাজত আমাৰ পুৰুষবিলাকো আছে নে নাই? আছে। কিন্তু সেই সময়খিনি এনেকুৱা সময় যে সেই সময়খিনি হৈছে আমাৰ এটা
যৌৱনৰ সময়। কিন্তু এতিয়া সেই কথাখিনি দ্বাৰাই আমাৰ মানৱিকতা ভাল কেন্দ্ৰিছে। এইবিলাকৰ কাৰণে চিন্তা কৰিব নালাগে, মাত্ৰ ভগৱন্তক ভাবিব লাগে। তেওঁহে দিব পাৰে চব বস্তু, বেলেগেতো নহয়। দাতা হৈছে তেওঁ। গতিকে তেওঁক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁ আমাক দিব নহয়, যি দিব লাগে তেওঁ জানেই। গতিকে এই আশাবিলাক ত্যাগ কৰিব দিছে। কিয় জানেনে? এইবিলাক আশাৰ মাজত যদি আমি চলি থাকোঁ আমাৰ বহুত ক্ষতি হ'ব পাৰে। যেনেকৈ সীতাৰ কাৰণে ৰাৱণৰ মাজত এখন যুদ্ধ হৈছে। গতিকে সেই কামনাবিলাক সদায় বাদ দিব কৈছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাছৰ এইবিলাক বাদ দিব লাগিব। মাত্ৰ এটাই বেছি, কৃষ্ণক ভাবক। কৃষ্ণই যদি আমাক সন্মতি নিদিয়ে নিজৰ আমাৰ কাৰো ক্ষমতা নাই। হেন সম্ভাষণ সমুদ্ৰে শুনি আসি লক্ষ্মী চিনাই বেলৈলা মুখ্য বাচি হেৰাম দেখি অকমাও সংসাৰজনত সম্প্ৰতি ইহানকে বুলিয়া চতুৰ মুখ প্ৰজাপতি কৈছি যে আই সেইটো দেখিছানে? সেইটো হংসজনত যে বহি আছে এইটো হৈছে ব্ৰহ্মা। ব্ৰহ্মা কাৰণ তেওঁৰ চতুৰ্মুখ। এই চতুৰ্মুখত চাৰিখন মুখেৰে ব্ৰহ্মা আছে। এই জানত বহি আছে তেওঁ, এটা এটাকে চিনাকি কৰি যাই আছে। এৰাম গৰুৰৰ স্কন্ধত দেখিও বিদ্যামান ললিত বলিত যাৰ বাহু চাৰি গৰুৰ বাহন কৃষ্ণ জান নেকি বাহু চাৰিখন? এই কথা আমি কৈছে। মেঘ সমান শ্যামতনু কমল লোচন তিনিও লোকৰ অয়ন্তে নাথ নাৰায়ণ। কৃষ্ণই লিখে দিছে তিনিও লোকৰ নাথ তিনিও লোকৰ নাথে শ্যামা ক'লে বৰ হেৰে শংকৰক দেখা মাও বৃষভৰ চুতে মহাদেৱ আৰু প্ৰকাশন্ত বিকট পিংগত জতা জুতে শংকৰকো দেখি দিছে পৰিচয় কৰি কৰি যাই আছে। হেৰাম সৰ্পে বান্ধি আছে কংকালত বাঘৰ ছাল ভস্মে বিভূষিত হে দেহা দেহা গলে মুণ্ড মা ইন্দ্ৰক দেখিও দেৱী দিব্য সিংহাসনে প্ৰকাশন্তে আছে বহি সহস্ৰ লচনে। কিবা ইন্দ্ৰক কৈছে, ইন্দ্ৰক দেখিছে সহস্ৰ বছৰ। আমাৰ ই কবিতাৰ বা ঘৰৰ মানুহে হাস্য সুন্দৰকে আচলতে হাস্য সুন্দৰকে ঘৰৰ মানুহে ধৰক না পাছত দেখিছে পিছু থিব লাগে। হেৰাম কুবেৰ বৰুণ বায়ু ৰবি শশী কাল তোমাৰ সন্মুখে আছে দশদী গোপাল আৰু দেখা দানবৰ ইন্দ্ৰ বলি মহাৰাজন সিংহাসনে বহি আছে পতিয়া পাতিয়া সমাজন। বলি ৰাজা বলি ৰাজাক দেখিছো চব আত্মতৰ এৰা মানৱৰ বৰ দৈত্য দেখা আছে চাই ৰণত দাৰুণ দৰ্পে দিগ জাপৰাই গন্ধৰ্ব কিন্নৰ সিদ্ধি মুনি বিদ্যা ধৰ যজ্ঞ ৰক্ষ বিশাংস চাৰণী নিৰন্তৰ হেৰাম আহি আছে সমস্তে তোমাক লাখে দৃষ্টি বলাই আপুনি চাহি চতুৰ
পাহে ব্ৰহ্মায়ে লক্ষ্মীক কৈছিল যে যিমান দেখা পাইছ ব্ৰহ্মা বিষ্ণু মহেশ এইবিলাকে চব প্ৰত্যেকৰে লক্ষ্য হৈছে তোমাক পোৱাৰ কাৰণে সকলোৱে সমাবেত হৈছে চবৰে উদ্দেশ্য এটাই এটাই লক্ষ্মীটো পাওঁ লক্ষ্মীক পোৱাৰ আশাতে পোৱাৰ আশাতে আহিছে। সকলোৱে মানে সমাজ পাতি বহি আছে বদি আদি কৰি গতিকে এই ব্ৰহ্মাই কি সাগৰে সাগৰে। এই চিনাকি কৰি দি সাগৰে দি আছে চিনাকি কৰি বুজা ইয়াতে কৰ মধ্যত যাহাত পৰে মন ৰূপে গুণে কুলে যাক দেখাবি বুজিছি তোমাৰ ৰূপে গুণে যাক তুমি মন কৰ তাহাৰ মাথাত দিয়া উপলৰ মালা স্বামী বুলি তাহা কব বৰ বালা পচন্দ কৰি দেখাই দিয়া কথাখিনি মই চিনাকি কৰি চিনাকি দিলোঁ। কৰি দিলোঁ মই। চিনাকি কৰি দিলোঁ মই পচন্দ মতে এতিয়া যিটো হ'লে সেইটো কৰা। সাগৰৰ হীৰাই এই উপদেশ বুলি সভা কচা হিলা পাছে লক্ষ্মী মাথা তুলি আপোনাৰ অনুৰূপী সৰ্বগুণ কৰ দেৱাসুৰৰ মধ্যত বিচাৰি শান্ত বৰ আচন্ত দুৰ্বাসাৰী কি তপৰ ভাণ্ডাৰ সদায় নুগুছে আন ক্ৰোধ ইয়াতো দুৰ্বাসা আছে কিন্তু তেওঁলোকৰ ক্ৰোধ আৰু অহংকাৰ আছে এইটো সাগৰে কৈছে না বুজি দিছে আনক বৰি ভাল বলাই বেকাৰ বাপে অকাজতে নষ্ট কৰি বেক চন্দ হাতে সাধাৰণ লঘুটো কত চন্দ হ'ব কথাটো হৈছে কি আমি কিছুমান মানুহৰ গুণানু হেৰিটো নাজানি ৰূপত মোহিত হৈ আশপাছ নাচকে যিবিলাক কৰ্ম কৰোঁ সেই কৰ্মখিনিৰ কথা আমাক বঢ়িয়াকৈ শাস্ত্ৰৰ দ্বাৰাই বুজি দি আছে চাওক বাৰু আমি কিছুমান ধনৰ হেৰিটো ভাবোঁ যে ধন বহুত আছে এই তাতে ছোৱালীটো দিব পাৰি হয়নে কিছুমান ৰূপত ভাবোঁ কিন্তু এতিয়া চৰিত্ৰ বা কি এই সম্পৰ্কে কিন্তু আমি অনুমান নকৰোঁ নকৰাৰ কাৰণে পাছত কিন্তু আমাৰ বিপদ হয় বিপদত পৰোঁ গতিকে লক্ষ্মীয়ে গোটেইখিনি কথা তেওঁ আগতে চালি জাৰি চাইছে যে দুৰ্বাসাটো এনেকুৱা চৰিত্ৰ তেওঁ এনে বৰ ভাল হৈ যদি ক্ৰোধ আহে প্ৰথম কৰি মানে আগবোৰ নাভাবে গতিকে এইবিলাক শাস্ত্ৰই পৰীক্ষিতৰ দ্বাৰাই আমাৰ মানৱকে বুজি আছে চাওক আচলতে এখিনি কথা আমি উপলব্ধি কৰাটো আমাৰ দৰকাৰ আমাৰ ছোৱালীবিলাকৰো দৰকাৰ যে ৰূপত যদি মুগ্ধ হয় পাছত তেওঁলোকে গম নাপায় আকৌ তেওঁৰ চৰিত্ৰৰ বিষয়ে নাজানে তেতিয়াহ'লে তেওঁৰ পাছত কল্পনাও হ'ব পাৰে এই কথাখিনি লক্ষ্মীৰ দ্বাৰাই আমাৰ মানৱক বুজি দিছে লক্ষ্মীক বুজা মানে আমাক বুজাইছে আমাৰ আগৰ বাপা এটা 14 পুৰুষে ছোৱালী চাব গেলি শুনা কথা এইটো চাৰিওফালে কাঠডাল কেনা গেন্যাডাল আগে সেইডাল লক্ষ্য কৰিব গিৰিঘৰ কেনা সেই তাতে বুজি পাব কিছুমান কথা। চলন ফুৰন পৰিপাতি ভৰিৰ বুলনি জানাই তাৰে পাছত পৰিৱেশটো চাই ছোৱালীটো চাব ভৰিৰ কেনে ছোৱালীৰ মাইমাকচেৰ কোনি হেৰি কোনি অংশ বংশটো চাব চাইহে পচন্দ কৰিব ছোৱালী আগে গুচাম চাওকচোন শাস্ত্ৰই আমাক কিমান জ্ঞান দি কিমান আছে জ্ঞান দিছে গতিকে আজিকালি আমি সেইটো নাচাওঁ ছোৱালী দেখাত ভাল হ'ব যা হ'ব যা অকলে একে মানুহ যা বঢ়িয়া কথা কথাটো আৰু নৰাৰো চৰিত্ৰহে আছে আছে সেইকাৰণে আমাৰ মানৱৰ এতিয়া এনা বাস নাই এনে ৰত্ন আছে ল'ৰাও চাব ছোৱালীও চাব যাৰ মানে শাস্ত্ৰত জ্ঞান নাই নাই তেওঁলোকৰ কৰ্ম বোলা এরম জানো দৈত্য গুরু শুক্র অন্ত মহাজ্ঞানী শুক্র দৈত্যর কথা বলছি
এই তথাপি নিৰন্ত মংগ সংগ লভ বিষ্ট প্ৰাণী কি কৈছি বিয়াটো না হোৱা নাই হ'ব আৰু হ'ল আৰু বেছি মানে আৰু বিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নাপাইলে লগাইবে নিতে দ্বন্দ্ব এইটো কাৰ কথা কৈছি শুক্ৰাচাৰ্যৰ কথা শুক্ৰাচাৰ্য গুৰুৰ কথা শুক্ৰাচাৰ্য যদি খোৱাত ভাল নহয় সেইদিনা কিন্তু গণ্ডগোল কৰে অঁ গতিকে এইটোকো অলপমান চিন্তা কৰিব লগা কথা আছে আমাৰ সাগৰে কৈ আছে কথা লক্ষ্মী এনেকৈ খুব ভাল যদিহে তেওঁ খোৱাত ব্যতিক্ৰম হয় সেইদিনা কিন্তু তেওঁ ৰেহাই নাই ৰেহাই নাই সাপি যাব আচন্ত পৰশুৰাম মহাধৰ্মমতী একয়ে প্ৰাণিত তান নাহি মিত্ৰৱতী পৰশুৰাম আছে পৰশুৰাম ইহাংক বলিলে মোৰ নৰবে অৱস্থা নিৰ্দয় পুৰুষ নাজানাই দুখ ব্যথা এতিয়া পৰশুৰামৰো আপোনপন নাই সকলোৱে তেওঁৰ মনত সমান আৰু বেয়া যদি কৰ্মতহে বেয়া বুলি তেওঁ ভাবে সেইকাৰণে তেওঁ কি কৰিছিল ক্ষত্ৰিয়ক তিনি সংসাৰ নিধন কৰিছিল গতিকে সেইটো এটা ভগৱন্তৰ অৱতাৰ নহ'লে তেওঁ যুগে যুগে দশ অৱতাৰত পৰশুৰামো আছে গতিকে এই অৱতাৰবিলাক ধাৰণ কৰি ভগৱন্তই দুষ্টক দমন কৰি আছে আৰু শান্তক পালন কৰি আছে গতিকে তেওঁৰ অৱতাৰৰ জন্ম ৰহস্য এইবিলাক হে ৰাম আচন্ত বিধাতা যাক হেবে সুৰা সুৰ এত পরে তৈল কত নাহি কাম তোর ফলা হইয়া জিত নিজৰ দুহিতা হৰিলে নিতে কলা হলে যাবে ইহাংক বৰিলে নিজে নিজে ভাবছি আৰু ইন্দ্ৰক বৰিব এমতে হন্ত দেৱ ৰাজন এখানে পলাইয়া দৈত্য কাঢ়িল ৰাজ্য এতিয়া লক্ষ্মী মাতৃয়ে চববিলাক দেৱতাৰে গুণবিলাক বৰ্ণনা কৰিছে চাওক বাৰু ব্ৰহ্মাৰ কথা কৈছে যে ব্ৰহ্মাই যদিও সৃষ্টিকৰ কিন্তু তেওঁৰ কামাতুৰা আছিল যিয়ে জীয়েকৰ ৰূপত মুগ্ধ হয় তেওঁৰ পঞ্চমুখ হৈছিল গতিকে তেওঁৰো এটা বেয়া গুণ আছে কামাতুৰা আছিল তেওঁ তাৰপাছত ইন্দ্ৰৰ কথা কৈছে যে ইন্দ্ৰ এনেকুৱা ভয়াতুৰ আছিল তেওঁ দৈত্যৰ ভয়ত কেতিয়াবা কেতিয়াবা স্বৰ্গ এৰি মৰ্ত্যত গুচি যায় গতিকে এওঁক তাতেও যদি বিয়া হোৱা যায় গতিকে দৈত্যৰ ভয়ত তেওঁ পলাই ফুৰে এনে ভয়াতুৰ হেৰি ৰজাৰ লগত সংসাৰ কৰাটো টান হ'ব ব্ৰহ্মাৰ ভিন্ন কন্যা নহয় ব্ৰহ্মাৰ জীয়াকৰ কথা কৈছে জীয়াকৰ ৰূপত মগ্ন হৈ জগতলৈ সহায় লৈ গৈছিল সৰস্বতী জীয়া নেকি শাস্ত্ৰত জীয়াক তো এনে ধৰণৰ আমি অমীয়া ব্ৰহ্মাৰ জীয়া এতিয়া কথা হৈছে কি কয় কিছুমানে কোনোবা শাস্ত্ৰই ক'ব পাৰে এই ভাগৱতে কোৱা নাই ভগৱানৰ ব্ৰহ্মাৰ পৰাই সৃষ্টি হৈছে চাওক বাৰু ব্ৰহ্মাই গোটেই সৃষ্টি কৰিছে পৰম ব্ৰহ্ম কৰি কৰি শেষত যায় মানৱৰ সৃষ্টি কৰাৰ পাছত এতিয়া মানৱবিলাকে জীয়াই থাকিব কেনেকৈ তেতিয়া তেওঁ মনতে চিন্তা কৰিছিল যদিহে কৰ্ম সম্পৰ্কে একো নাজানে তেতিয়া তেওঁ বিশ্বাকৰ্মৰ সৃষ্টি কৰিছে বিশ্বাকৰ্মৰ পৰাই সেই কৰ্মৰ যিবিলাক নিয়ম নীতি সেনেকৈ পৃথিৱীখন তেওঁ জীয়াই ৰাখিছে তাৰে পাছত আৰু আগতে কি হৈছে আৰু মানুহবিলাক অজ্ঞান আছিল তেতিয়া ভগৱানে দেৱহূতিৰ গৰ্ভত জন্মগ্ৰহণ কৰি সাংখ্য জ্ঞানেৰে মানুহক জ্ঞান দিছে গতিকে পিতৃস্বৰূপেও তেওঁ কৃষি কৰ্মৰ সম্পৰ্কে মানৱক জ্ঞান দিছে গতিকে ভগৱন্তই আমাক চবেই দি আছে কিন্তু আমিহে নকওঁ জানা নাই গম পাইছি না আমি কিন্তু তেওঁ দিয়া বস্তুখিনি গ্ৰহণ কৰিব পৰা নাই তেওঁ চবখিনি আমাক দিছে সেইকাৰণে মানৱক শ্ৰেষ্ঠ
মানৱ শাস্ত্ৰ জীৱৰ ভিতৰত মানৱ মানৱ শাস্ত্ৰ শাস্ত্ৰ। মানৱ শাস্ত্ৰ সেই ব্ৰহ্মাই এদিন কৈছিল যে ধন্য ধন্য কলিকাম ধন্য নৰতনুভাম ধন্য ভাৰতবৰ্ষ। গতিকে কোনোবা যুগত কলিৰ যুগৰ মানুহে বহুত পুণ্য কৰিছিল, সেইকাৰণে তেওঁলোকে কলিৰ যুগত নৰতনু শৰীৰটো পাইছে, দেহাটো পাইছে। গতিকে কলিৰ যুগৰ মানৱবিলাক বহা ভাগ্যৱান, সেইকাৰণে ধন্যবাদ বুলি কৈছে। আৰু ব্ৰহ্মাই কৈছে যদি মই এই ব্ৰহ্মা হৈ জন্ম নাপায়, মই যদি বৃন্দাবনৰ আগত তৃণ হৈ থাকিলোঁ তেতিয়াও মানে মোৰ জীৱনটো সাৰ্থক হ'ল। কাৰণ বৃন্দাবনত ভগৱন্তই গৰু চাৰি ফুৰা তেওঁৰ চৰণ দুখন মোৰ গাত লাগিল। গতিকে এতিয়া ব্ৰহ্মৰ লগত মই আছোঁ, তাতে যুগ যুগ ধৰি মই আছোঁ, কিন্তু ভগৱন্তৰ আকৌ মই নাপাওঁ, আকৌ মানে মই পৰিধি পোৱা নাই। তাতে যে আমাক মানুহ হিচাপে মুখ্য দিব, সেইটোও মানে আমি কল্পনা কৰিব নোৱাৰোঁ। আচলতে আমাৰ মানুহবিলাকৰ এটা যদি মিনিষ্টাৰ MLA আহে, কিমান মানুহ পাছে পাছে দৌৰি থাকে হয়নে? তাতে আৰু কৈছে কেনেকৈ জানি না, যদি এটা ভকত আহে সহস্ৰ দেৱতাই তেওঁৰ পাছে পাছে যাই থাকে। গতিকে দেৱতাই ভকতক কিমান সহায় কৰে, কিমান সন্মান কৰে। যে এনেকুৱা কলিৰ যুগত যদি আমিও এটা নৰতনু পালোঁ হয়, নিশ্চয় আমাৰ সৌভাগ্য হ'ল। গতিকে দেৱতাবিলাকৰ মানুহক সহায়ৰ কাৰণে ইচ্ছা কৰে। মানুহে কি বস্তু পাইছে কওকচোন? মানুহে 5টা বস্তু পাইছে, দেৱতাই 3টা পাইছে। চবতকৈ দুটা বেছি মানৱৰ, গম পাইছেনে? সেই দুটা এতিয়া দেৱতাৰ কি কি আছে জানে? দেৱতাৰ আছে কি? প্ৰাণময় এটা কষ আছে, জ্ঞানময় কষ আছে, বিজ্ঞানময় কষ। এই 3টা কষ তেওঁলোকৰ আছে, কিন্তু তেওঁলোকৰ ভোগটো নাই, আনন্দ নাই। ভোগ নোহোৱাৰ কাৰণে আনন্দ নাই, তেওঁলোকৰ শৰীৰটোৱে নাই, ভোগ কৰিব কেনেকৈ? কিন্তু তথাপিতো আমি মানৱে তেওঁলোককে আগস্থান দি আছোঁ। দেৱ পূজা কৰা মানুহবিলাকৰ কথা কৈছোঁ দিয়ক। যিটো বস্তুৰ শৰীৰে নাই তেওঁৰ ভোগ আৰু ক'ত আছে? গতিকে মানৱক ভোগ দিছে, আনন্দ দিছে। সেইকাৰণে মানুহৰ চবতকৈ দুটা সংখ্যা বেছি, কৃষ্ণ। দেৱতাক পূজা পাতল আদি কৰি পেলাই ক'তো তোমাৰ খাব আগবাঢ়ি দিছে, তেওঁলোকৰ টকায়া নাই, শৰীৰ নাই না। দিয়ক, এইবিলাক তত্ত্বৰ কথা, কিন্তু আমি অনুভৱ নকৰোঁ নহয়। যে এটা ভকতৰ পাছত যদি সহস্ৰ দেৱতা ঘূৰি ফুৰে, কিয় ঘূৰে? তাৰমানে আৰু যিজন মানুহে ঈশ্বৰৰ কথা নাভাবে, ঈশ্বৰৰ কথা আলোচনা নকৰে, তাক কিন্তু দেৱতাই অন্যায় কৰে। ঈশ্বৰ অধম, মানুহ হৈও ঈশ্বৰক ভজনা নকৰে, ই অধম। সেই বুলি তেওঁলোকে সেইজন মানুহক নিন্দা কৰে। কৃষ্ণ এইখিনি আৰু তেওঁলোকৰ কথা। আঠডালে হৰালো ক'ত বুলি ক'ত লো আঠডালে হৰিছে কাম ক্ৰোধ জিনিয়াম গতিকে চবতকৈ শ্ৰেষ্ঠ মানৱ আৰু মানুহে দেৱ, মানুহে শেষ, মানুহ বিনে নাই কেও। গতিকে ভগৱন্তয়ো মানুহ হিচাপে জন্মগ্ৰহণ কৰিছে, চিৰিটো লৈ আছিল তেওঁ। গতিকে তেওঁতো বেলেগ হোৱা নাই, মানুহ হৈছে। গতিকে সেইকাৰণে কৈছে নৰ উত্তম, মানুহবিলাক উত্তম চবতকৈ। ব্ৰহ্মামে দেখোঁতে যতক নাবিৰ কামক্ৰোধ জিনিয়া মুকুট হইলা গান্ধী মনে মনে কৈ থাকক, চাই থাকক। বহুত আলোচনা কৰা কৰিছোঁ দিয়ক, কিন্তু সিমান জানা নহয়। এই মানুহে কিবাকৈ আলোচনা কৰি ব্ৰহ্মা, ইন্দ্ৰ, ইহঁতৰ বোলে মৃত্যু আছে। চবৰে চবৰে আছে, আছে, চবৰে আছে, চবৰে মৃত্যু আছে। ভগৱানৰ বাদে চবৰে আছে। ইন্দ্ৰটো যেনেকৈ তাৰ মাষ্টৰ চাকৰি, ইন্দ্ৰটো এটা চাকৰি বুলি কৈ দিব পাৰিব। এটা পদ, কাৰ্যকাল যাৰ আছে সেই চাকৰি, সকলোৰে এটা কাৰ্যকাল নাছে। গতিকে সেইটো চাকৰিৰ দৰে ইন্দ্ৰ আচলতে ইন্দ্ৰৰ দৰে চঞ্চলা, তলত দেখি কামাতুৰা এজন দেৱতাও নাই। আৰু ইন্দ্ৰ কম গতি দেহ নাই, যে নেকি গৌতম ঋষিৰ অভিশাপত, পশ্চিমত ধৰি আছিলোঁ গৌতম ঋষিৰ অভিশাপত তেওঁ সৰ্ব অংগে তাৰমানে জনি আছিল।
এইটো বস্তু য'ত নেকি তেওঁ পত থাকিব নোৱাৰে ৰাখি খেদিলে ঘূৰাই সাগৰৰ তলত কত বছৰ আছিল মুখতে হৈ লাগে ইন্দ্ৰই সহস্ৰ বছৰ আছিল এই হেৰিৰ গৌতম মন্দিৰ সাগৰ বেছি শুনিছোঁ তেওঁ কয় কিন্তু অলবা লাজ লগা হৈ পেলাই সাগৰত পৰি আছে আৰু ৰাখি খেদিলে ঘূৰাই এই অৱস্থা গতিকে কৰ্মৰ ফল কোনেও এৰাব নোৱাৰে এতিয়া ধৰক ভাষাত কৈছে এইটো বঢ়িয়াকৈ কৈছে মাধৱদেৱে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাকো ৰাখে আপুনি আপোনাকো মাৰে গতিকে শত্ৰু কোনোৱেই নাই নিজেহে নিজৰ শত্ৰু আপুনি শত্ৰু বাঢ়াবও পাৰে কমাবও পাৰে গম পাইছে এতিয়া আমি কিবা অলপ কষ্ট পাই বেলেগক দোষ দিব যাওঁ কিন্তু নিজৰ ভুলটো আমি স্বীকাৰ নকৰোঁ নিজৰ ভুলটো দেখা নাপাওঁ দেখা নাপাওঁ নিজৰ ভুলটো যদি ধৰিব পাৰিলোঁ হয় ভুল নকৰিলোঁ হয় কাৰণ নিজৰ ভুলটো কাৰো গম নাপায় ৰামজতে কচি মন্ত দৈত্য বলিয়াদি কৰিম কৰ্মক অধীন কালে নিবেক সংহাৰী কৃষ্ণ এতিয়া কথাটো কৈছি যে ব্ৰহ্মা হৰ বলি ইন্দ্ৰ সকলোৱে কালৰ অধীন এদিনাখন তেওঁলোকক কালে হয় ইয়াৰ পৰাই লৈ যাব এতিয়া আমি কাম বুলি যে কওঁ কামৰ অৰ্থটো হৈছে কি সময় আচলতে এই কামটো হৈছে ভগৱান এতিয়া সময় কামটো ভগৱান কিন্তু সময় কিন্তু যিদিনাখন আমাৰ বেয়া দিন আহিব এয়া কালে ধৰিছে এইখিনিয়ে কাম ভগৱান কৃষ্ণ গতিকে ব্ৰহ্মাও কালৰ অধীন আৰু বলিও অধীন ইন্দ্ৰ যিমান আছে চবে কালৰ অধীন এদিন তেওঁলোকক কালে সংহাৰ কৰিব বেছি সেইকাৰণে তেওঁলোক কালৰ অধীন সেইবিলাক কালৰ লগত যাব লাগিব মই দেখে দিছোঁ নহয় কাল এওঁৱে চিৰকাল আসম্বাৰ নাহি উপভোগ কৈ আছে হয় আতি অনাচাৰী বৰিবাক নহে যোগ ইয়াক মই বৰণ কৰিলে কি হ'ব এওঁ অনাচাৰী এওঁ কালৰ অধীন গতিকে ইয়াক বৰণ কৰি লাভ নাই তেওঁ সেইখিনি তাৰমানে উপলব্ধি কৰি আছে গতিকে এইখিনি কথা আমাৰ ভিতৰতো আলোচনা আমি কৰিব পাৰোঁ কাৰণ যিহেতুকে শাস্ত্ৰই জ্ঞানটো মানৱকে দি আছে গতিকে আমাৰ বহুত চাব লগা কথা আছে যে ছোৱালী হ'লেও য'তে ত'তে দিয়াটো ছোৱালীও নিজে পচন্দি কৰাটো বা ল'ৰায়ো পচন্দি কৰাটো আচলতে এটা ভাল কথা নহয় কাৰণ তাৰে লগত অন্তত জ্ঞানী গুণী এজন থাকিব লাগে যি আগ পিছ চিন্তা কৰিব পাৰে সেনেকুৱা এটা মানুহ থাকে সেইকাৰণে সংগৰ কথা কৈছে যদি সংগ নাথাকে কিন্তু সেই দিশটো আপুনি বিচাৰি নাপায় কৃষ্ণ হেৰা কাত লোভ কাত মোহ কাত অসন্তোষ বিচাৰে সবাতে আছে কিছু কিছু দোষ চবৰে অলপ অলপ দোষ আছে চালি চালি চাই যাই আছে চিন্তা কৰি যাই আছে দূষিত প্রাণীকে আবুর নলরি মনে মিশাতে বাঞ্ছা করে ফুরা ফুরা বনে জিত সর্বগুণান্বিত দেব নারায়ণ যাত আছে হবে মহাপুরুষৰ লক্ষণ আইছি আমি জাগা পাইছি কিন্তু মোক লাগি দেখো তান বাঞ্ছা নাই এই বুলি আলোচন্ত জগাতৰ মাৰি মোকতো তেওঁ বাঞ্চাই কৰা নাই গবাছত আছে তেওঁ দেহ চাৱা নাই চোৱা নাই তাৰমানে তেওঁ হৈছে নিৰ্গুণ তেওঁ চাৱা নাই চোৱা নাই এতিয়া কথা হৈছে কি বাকীবিলাকৰ অলপ অলপ গুণ থকা বুলি কৈছি যে ব্ৰহ্মাৰো এটা গুণ আছে মহাদেৱৰো আছে ইন্দ্ৰ বলি আদি কৰি যিমান আছে চবৰে একোটা চৰিত্ৰ আছে কিন্তু কথাটো হৈছে কি এই চৰিত্ৰবিলাক ভগৱানৰ গাত নাই তেওঁ কেনেকুৱা তাৰমানে সৰ্বাত্মকৰ অৰ্থটো হৈছে এইটোৱে সকলো আত্মাতে তেওঁ বিৰাজমান গতিকে তেওঁ সৰ্বাত্মক তেওঁ মানে এটা কথা চিন্তা কৰে কিন্তু তেওঁ ভকতৰ কথা থাকে
কাৰণ ভকতৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ কৰে দুষ্টক দমন কৰে আৰু শান্তক পালন কৰে তেওঁ সেইকাৰণে ভক্তৰ অধীন বুলি কৈছিল ভক্তৰ অধীন এটা কাৰণত তেওঁ ভকতৰ ঘৰত তাৰমানে দাসত্ব কৰিছে যুধিষ্ঠিৰৰ ঘৰত বিৰোচনৰ ঘৰত তেওঁ দাসত্ব নিজে কৰিছে কাৰণ এনেকুৱা হৈছে তেওঁক ভকতৰ ভক্তিৰ যিটো আমাৰ ভকতবিলাকৰ যিটো শ্ৰৱণ কীৰ্তন নাম এই নামৰ মালাডাল ভগৱন্তই নিজে তাৰমানে মালা গাঁঠি পিন্ধে আমি যিবিলাক গাই আছোঁ এইবিলাক তেওঁ নামৰ মালা হিচাপে পিন্ধি থাকে গতিকে তেওঁৰ ক্ষতিখন নাই ভকতৰ পাছে পাছে আৰু কোনোবাই ভাল কাম কৰিছে তেওঁ ভাল ফল পাইছে কোনোবাই বেয়া কাম কৰিছে বেয়া ফল পাইছে এনে এইটো নহয় এনে স্বাৰ্থপৰ নাই ধৰকচোন আমাৰ মাজত কিন্তু স্বাৰ্থপৰ প্ৰত্যেকৰে আছে আছে কোনোবা এটা শিক্ষক হ'লেও কোনোবা এটা ছাত্ৰৰ প্ৰতি তেওঁৰ কিন্তু অলপমান বেলেগ আছে এনেকৈ দ্ৰোণাচাৰ্যৰ বহুত শিষ্য আছিল কিন্তু তেওঁ চবতকৈ অৰ্জুনক ভাল পাইছে ইয়াত তেওঁৰ স্বাৰ্থ নহয় গতিকে এনে ধৰণৰ আমি ভকত যিমান আছোঁ ভকতে স্বাৰ্থপৰ কৃষ্ণ বোলা ভাল পাইছে মানে এটা কথা হৈছে কি সেইকাৰণেতো একালগে এটা কথাটো হৈছে আপুনি যদি সেইটোও ক'ব যায় আপোনাৰ মই কৈ থাকিব পাৰিম কথা হৈছে কি ভাগিবলৰ কথা এটা আছে নে নাই শাস্ত্ৰখন যিহেতুকে আগত আছে ঠিকে আছে ভালোমতে বুঝো চিত্ত চাপ গয়া কলম হেনবা আমাকে দেখি হরিহন্ত ফুল কিন্তু এইটো কথা কৈছি যে মইহে তেওঁৰ ৰূপত ভুল গৈছোঁ কৃষ্ণৰ ৰূপত কিন্তু তেওঁতো যোৱা নাই কিজানি মই আগত দেখি কেতিয়া তেওঁ অলপমান চকু মেলি চাই এই ভাৱনালৈ লক্ষ্মীয়ে তাৰমানে আগবাঢ়ি আছে হাগাৰৰ নন্দিনী হেন মনে অনুমানী আঁকি লৈ লাখ কৰি চলিলা গোসানী হে যোগান চলিলা অসংখ্যাত অপেশ্বৰী বাবে বিনা গাৱে গীত ফুললিত কৰি খবৰ মধ্যত প্ৰকাশন্ত বৰ বালাম তাৰাই বেষ্টিত যেন নৱচন্দ্ৰ কলা মাতাংগ কামিনী গতি কৰে নানা ভাৱে ৰুণু জুনু সবাদে নুপুৰ বাজে পাৱে চন্দ্ৰ কলা বাকী গ্ৰহ নক্ষত্ৰ তাৰাবিলাকৰ মাজত যদি চন্দ্ৰ থাকে চন্দ্ৰৰ ভাৰত যদি পৰে বাকীবিলাক তাৰা গ্ৰহ নক্ষত্ৰ দেখা নাযায় আৰু তাতে আৰু কিছু শশী কলা শশী মানে চন্দ্ৰ কণা মানে কি এটা প্ৰশ্ন ক'ব পাৰিবনে কণাটো কি বুজায় নহয় চন্দ্ৰটোৰ মাজত যি এটা ৰেখা আছে সেই ৰেখাডালেই হৈছে চন্দ্ৰ কলা আৰু সেই ৰেখাডাল থকাৰ কাৰণে আজি চন্দ্ৰৰ সৌন্দৰ্যটো বেছি হৈছে গম পাইছেনে সেইকাৰণে তাৰমানে এনেকুৱা এটা উদাহৰণ দি বুজাইছি যে শশী চন্দ্ৰ কলা এই সেই চিনটোৰ কাৰণে বেছি সৌন্দৰ্য হৈছে দিয়ক শৰীৰৰ কান্তি আতি দশ দিশ শোভে ভ্ৰমণে গুঞ্জৰে দেহি মধু গন্ধ লভে এৰা মলয়া পৱন বহে বসন্ত মিলিলাম আতি ফুললিত ৰাউ ককিলতে জিলাম বাবে নানা বাদ্য যেন মেঘৰ সংবাদ ভৈলা ফুৰা ফুৰ হবে মদনে উন্মাদ কাহা কচলীলা চাহিল দেৱী কতক্ষ নয়নে কাক মাথা তুলি আতি প্ৰসন্ন বদনে কাকো তেৰা পৰিচায়া কাঢ়ি জান্ত ভৰি আঞ্চলে ঢাকিয়া মুখ অল্প হাস্য কৰি সকলোকে তেওঁ মহি আছে তাৰমানে এটা কথা কি যদি মুখত এটা হাঁহি নাথাকে মানুহটো হেৰিটো উজ্জ্বলটো ফুটি নুঠে গতিকে এতিয়াও সেনেকৈ সকলোকে মহি আছে
এরাম ত্ৰৈলোক্য মহান ৰূপ দেখি গোসানীৰম হেন প্ৰাণী নাহি চিত্ত পৰিৱেশ স্থিৰ কামে জৰ্জৰিত দেহা বিৰামোহ ভৈলাম ঢলি ঢলি আখানতে পৰি মূৰ্ছা গৈলাম সুকমল লবণ্য লক্ষ্মী দেখি অংগম মহাসিদ্ধ মুনিৰ সমাধি ভৈ লাভংগ চাওকচোন ঋষিমুনিবিলাক তপস্যাৰ কৰাৰ কাৰণে জংঘলত যায়ো হাজাৰ হাজাৰ বছৰ তপস্যা কৰে, কিন্তু তেওঁলোকেও অপ্সৰাৰ যেতিয়া নেকি নাচ গান দেখা পায় তেওঁলোকেও তাৰমানে চব মানে কামত মত্ত হৈ পেলাই তেওঁলোকৰ ধ্যান তপ জপ চব ভংগ কৰি দিয়ে। গতিকে এই যিটো স্ত্ৰী মায়া এইটো একদম সাংঘাতিক বস্তু। হাজাৰ হাজাৰ বছৰ তপস্যা কৰি পকা পাত খাই বায়ু ভক্ষণ কৰা ঋষিমুনিবিলাকৰ অৱস্থা গতি হৈ গৈছে তেওঁলোকে। বিশ্বমিত্ৰ হিমালয়ত তপ কৰি আছিল, ইন্দ্ৰৰ ভয় হ'ল এই যিটোৰ লক্ষণ ই মোৰ ৰাজ্য। তেতিয়া সেই মেনকাক কাটি দিছে যাৰ তাত মেনকা বোলে মই প্ৰভু আকলাই নাযাওঁ, মোক লগত কামদেৱক আৰু বায়ুক দা। তেতিয়াহে আহিছে। গতিকে ইমান বছৰ তপস্যা কৰি পকা পাত খাই বায়ু ভক্ষণ কৰে, আৰু আপুনি মই আমি কি বস্তু কি কৰোঁ? তেওঁলোকৰ তুলনাততো আমি এটা কিনা আঙুলিৰো এটা যোগ্য আমাৰ নাই। গতিকে তেওঁলোকে নাৰী স্ত্ৰী মায়াত মানে চব পাহৰি গৈছে। সেইকাৰণে বহু লোকে কয় যে হস্তিৰ পিছতে পাওঁ সজনৰো বুঢ়ী নাম। এই অৰ্থটোৰ দ্বাৰা এইটোৱে বুজিছে যে মহা পণ্ডিতৰো মতিভ্ৰম হয়। যাব লগা নেগালে কৃষ্ণ জপ তপ জপ ব্ৰহ্মা জ্ঞান এইটো বেছি মোহ গয়া লক্ষ্মী কৰন্ত মাত্ৰ কথাটো হৈছে কি জানি না, অলপ মানে ব্যাখ্যাৰ হেৰিটো অলপ বেছি হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ আগতে যদি বেছিকৈ কোৱা বুলি ভাবে মই ব্যাখ্যাটো কমি দিম। এতিয়া ইটো সিটোৰ এটা কথাটো বুজি পোৱাৰ কাৰণে আমি গোটেইখিনি ক'ব লগা হৈছে। কৃষ্ণ লক্ষ্মীৰ মুখ দেখিয়া ব্ৰহ্ম ভাইলা ভোল হিহৰাইলা লোম আতি নাহি মাত ভৈলন্ত বিফল বৰ মদানৰ দুখে মূৰ্ছা গয়া হংসতে পৰিলা বদ্ধ মুখে ৰূপ দেখি লক্ষ্মীৰ ব্ৰহ্মাৰ হংস জান সিও বিমোহিত ভৈলা নাহি শ্ৰুতি ব্ৰহ্মৰ চুক্তিকে নহয় হাঁহৰ পাতে বাগৰি চুটিকে নহয় গান আৰু দহে দেহাতি বিপৰীত কাম জুই আৰু দেহা দহে দেহাতি বিপৰীত কাম জুই ব্ৰহ্মায়েৰে জাম পায়া পৰিলা কাটি হুই ব্ৰহ্মা কাটি হৈ গ'ল। তুলিলে কৱাখি অপেশ্বৰা গণে দেখি লক্ষ্মী সঘনে শান্ত কতক্ষে নিৰিখি অপেশ্বৰাবিলাক আমি তুলিছোঁ। তেতিয়া সৃষ্টিকৰ তেওঁৰ অৱস্থা সেই। গতিকে স্ত্ৰী মায়াটো কিমান মানে হেৰি মায়া, সেইকাৰণে ঋষিমুনিবিলাকে গৃহত্যাগ কৰিছে। স্ত্ৰী মায়া হেৰি কৰিম বুলি গৃহত্যাগ কৰিছে, কৰি পেলাই বনাশ্ৰমত যায় তেওঁলোকে তপ ধ্যান জপ কৰি আছে। কিহৰ কাৰণে? এই স্ত্ৰী মায়াই যাতে তেওঁ নাপায় স্পৰ্শ কৰিব নোৱাৰে সেই ভাৱনা লৈ তেওঁলোকে জংঘলত গৈছে। ভনিলা শংকৰে কৃষ্ণৰ
পদয়নু হৰি সমস্ত সমাজে ডাকি ওলা হৰি হৰি এরব না ভুলব কিমান লম্বা আছে আধ্যা পড়ছে আধ্যাত্মিক আজ্ঞা বসছি আজ্ঞা যদি আৰু এইটো আধ্যা কিমান লম্বা আছে চাচোন এখনি দেখি কবির কথাখিনি এখিনি তাকে ওলাম নাও না আমাৰ সিফালে সিফালে আধ্যা কি আছে কিবাকে আজ্ঞা বেলেগ আছে আৰু বহুত বুদ্ধি ল'ব এই কিয় এতিয়া এটা আজ্ঞা আছে দুশটা আজ্ঞা হৰি হৰি হাতে আজ্ঞা আছে তো চাওঁ যদি আৰু পঢ়া পোৱা নহয় এটা কথা হৈছে কি এতিয়া বৰ্তমান দুটা বাজিল 10 মিনিট পৰ্যন্ত বাকী আছে গতিকে সমাপ্ত কৰাই ভাল নেকি এটা কথা কি ৰসত নাম থাকিব লাগে যিহেতুকে মানুহ বেছি নাই যদি থাকিল হয় অডিয়েঞ্চ যদি থাকিল হয় দুটা চারটা থাকলি থাকিলে ভাল লাগে ভাল লাগে এতিয়া সেই গানটাই বাংটাই আঁকে এইবাৰ সুধিছোঁ আমাৰ কিবাকে আৰু আছে অলপ কৰিবা নামমান আছে সামৰণিখিনি আছে না না কি লাগিব বাবু এবারে রাবার দেই কি হইছি আর মোটামুটি ধরা 20 মিনিট সেইভাগে যাওক আমি পুলি দেওয়া পারা হইছো না এইবিলাক বিচাৰণি কৰা কৰি পালে হ'ব বহুখিনি আছে নহয় আমাৰ শেষত আছে নহয় গ্ৰন্থ অলপ আছে আছে ৰ'ব আৰু আমাৰ অলপ আছে আৰু কৰিবা মাইকটার মানে দেব মাইকটার করে দি কৃষ্ণ হে প্ৰভু মাইক নহ'লে গোটেইখিনি পঢ়িলোঁ আপোনালোকৰ মাজত দুই এষাৰ কৈছোঁ ক্ষমা কৰিব দেই ক'ৰবাত ভুলো পাইছোঁ কৃষ্ণ নাচনা কথা দুই এখন আমিও শুনছো ভাল আমি লাগে আমি শিকলো আপনার নাই আমি কিন্তু নাজানো আমিতো নাজানি আকৌ নাজানিলেও যে অলপ এনেকৈ আছিষ্টেণ্ট নাম এই তাৰমানে জানাই না গায়ে গীত গহে বুলি মোৰে তই আখৰ কেইটা ভুলি গৈছা বুজি নাপাওঁ অখনি ইয়াৰ দৰে বুজি লৈছো গতিকে লাভ আমাৰো হৈছে আমাৰো এখন গান শুনছি আৰু এটা কথা কৈছি। পাপি মানুহ নাথকে হে মাথা বয়া হৈছে সুৰ অঞ্চলৰ পাহৰো হয় নহয় ডাক্তৰ সুখত পাৰ সুৰ অঞ্চলৰ ঋতু নাপায় না ডাক্তৰ যেতিয়া হেৰি হ'ব ইন্দ্ৰক হাপলা বৈশিষ্ট্য হয় না বিশ্বামিত্র দুৰ্গাশাৰী ও দুর্বাহার দুৰ্বাসাই আছিল নহয়। কিন্তু দুর্বাহার কিন্তু বৰ ভাল দেখি মস্ত অহংকাৰা দুৰ্গাশাৰী সাপ বহুতক দিছে যেনে হেৰি কৰি দিছিল এই যজ্ঞত কি আছিল নামটোৱে হেৰি এই অম্বৰীশ অম্বৰীশ হাত দিছিল তেওঁ সাপাত ভাং অম্বৰীশ খাদ্য খোজাতে কৃষ্ণৰ চক ৰেখা দিছে খেদছি কিন্তু তাক সেই খেদাৰ কাৰণটো উৰ্বমুনি ভাবিছে উৰ্বমণি হাতটো তাই জীয়াকক মানে হাতটো ফালে কল বুলি যে হৈছিল এই উৰ্বমণি জীয়া কল বুলি কলগলি কিন্তু বিশ্বামিত্র নাম কিবা আছিল জীয়াকৰ নামটো কন্দলি কন্দলি আছিল বিশ্বামিত্ৰ আচলতে সত্ৰিয় ক্ষত্রিয় ক্ষত্রিয় বিশ্বামিত্ৰৰ বাপেকৰ নাম আছিল গাধী ৰজা গাধী ৰজাৰ পুতেক বিশ্বামিত্ৰ কিন্তু কথাটো হৈছে কি তেওঁ একদিন চিকাৰত যোৱাতে এটা বশিষ্ঠ মুনিৰ আশ্ৰমত এটা গাই গৰু আছিল সেই গাই গৰুটোৱে বশিষ্ঠ মুনিক বহুত মানে সহায় কৰিছিল কিছুমান যেতিয়া সহায় কৰে তেতিয়া তেওঁ সেই গাইজনীৰ লোভত পৰি তেওঁৰ লগত যুদ্ধ ঘোষণা কৰিছিল তাৰমানে এনে বুজাটো দিয়া নাই যুদ্ধ ঘোষণা কৰে তেতিয়া বশিষ্ঠ মুনিয়ে কৈছিল মই কোনো বাধ্যে দিব নোৱাৰোঁ না এইটো যদি মোৰ আশ্ৰমৰ কোনো অস্তিত্বই নাথাকিব তেতিয়া তেওঁ যুদ্ধ কৰিছিল যুদ্ধ কৰোঁতে কিন্তু এটা কথা কি ঋষি মুনিবিলাকৰ অস্ত্ৰ আছে মুখত মুখত তাৰ কাৰণে আছে তেওঁলোকে যদি এটা কথা কয় সেইটো কথা হয়েই গতিকে তেওঁ বিশ্বামিত্ৰ ঋষিয়ে উপলব্ধি কৰিছিল যে মই যিটো কাম যুদ্ধ কৰি সমাজ তাৰ একো কৰিব নোৱাৰোঁ এওঁ দেখোন মুখেৰে কৰে গতিকে মই আজিৰ পৰাই এই ৰাজ আৱৰণ ত্যাগ কৰিলোঁ মই ধ্যান কৰিম এওঁ যেনেকুৱা ঋষি হৈছে ময়ো তেনেকুৱা ঋষি হ'ম সেইবুলি তেওঁ ধ্যান কৰি 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 পাছত যায় দেৱৰ হেৰি হ'ল মহৰ্ষি হৈ গ'ল মহৰ্ষি কৃষ্ণই তাক লগুণডাল দিলা বৈশিষ্ট্য স্বীকৃতি এতিয়ালৈকে কিন্তু হোৱা কাৰণে অঁ লাষ্টত চবে স্বীকৃতি দিছি বৈশিষ্ট্য দিয়াৰ কিন্তু সেই দুটা যুদ্ধ লাগিল আৰু যুদ্ধত মানে পৰাস্ত হয় বেছি গুৱাহাটীত এখন বশিষ্ঠ আশ্ৰম আছে সেইকাৰণেতো বৈশিষ্ট্য চাৰ বশিষ্ঠ আশ্ৰম আছে ইপাৰে এই বিশ্বামিত্ৰই চক্ৰান্ত কৰি নদী সলকে পেলাই সিপাৰ কৰে চাব। কিন্তু ডুবাব নোলা বিশ্বামিত্ৰ ঋষিৰ কপত পৰি বশিষ্ঠ মুনিৰ 100টা পুত্ৰ নিধন হৈছে 100টা পুত্ৰই নিধন হৈছে তেতিয়া বশিষ্ঠ মুনিয়ে কি কৰিছিল জানিনে আশ্ৰমত যেতিয়া গোটেইবিলাক 100 সন্তানে শাস্ত্ৰ অধ্যয়ন কৰি গুণ গানকৈ থাকে এই বশিষ্ঠ মুনিৰ মহা আনন্দ আছিল
কিন্তু এই বিশ্বামিত্ৰৰ কোপত পৰি যেতিয়া তেওঁলোকক মাৰি নোহোৱা হৈ গ'ল যোৱাৰ পাছত কি হ'ল জানিনে শেষত যায় বিশ্বামিত্ৰ ঋষিয়ে চাহ দিব গৈছিল যে মই আত্মহত্যা দিম কাৰণ মোৰ আৰু একো নাই তেতিয়া সেই বিশ্বামিত্ৰ ঋষিয়ে ক'ত গৈছিল সাগৰত জাপ দিছিল সাগৰত জাপ দি যেতিয়া জাপ দিয়ে সাগৰৰ পানী নহয় নহয় যায় কি কৰে তাৰ পৰা এতিয়া উঠি আহি বিৰাট অগ্নিকুণ্ড সাজি তাতে জাপ দিছিল কিন্তু তেতিয়া সেই অগ্নিটো সেই জুইকুৰাও লগে লগে নাইকিয়া হৈ গ'ল তাৰ পৰা তেওঁ মানে ভাবছিল যে মোৰ এইবিলাকত মৃত্যু নহয় যদি ওখ পাহাৰৰ পৰা জাপ দিওঁ তেতিয়াহ'লে মোৰ মৃত্যু হ'ব পাৰে তেতিয়া বশিষ্ঠ মুনি পাহাৰৰ পৰাও জাপ দিছিল কিন্তু তাতো তেওঁৰ তোলাৰ দৰে পাতল হৈ মাটিত পৰিছিল তেতিয়া তেওঁৰ মৃত্যু নহ'ল নোহোৱাৰ পাছত তেওঁৰ যিটো ডাঙৰ বোৱাৰী সেই বোৱাৰীটোৱে কৈছিল যে পিতা আপুনি আত্মহত্যা কৰিব নালাগে আপোনাৰ বংশধৰ শক্তিৰ বীৰ্য মোৰ গৰ্ভত আছে গতিকে আপুনি চিন্তা নকৰিব বংশটো শেষ হৈ যোৱা নাই শক্তিৰ বীৰ্য মোৰ গৰ্ভত আছে এই শক্তিৰ পৰা কোনে জন্ম দিছে জানি না পৰাশৰ মুনি পৰাশৰ পাছত সেই পৰাশৰৰ পৰা কোনে হ'ল ব্যাসদেৱ ব্যাস আহি ব্যাসৰ পৰাই আহি কি হ'ল এই ধৃতৰাষ্ট্ৰ বিদুৰ এনেধৰণে আচ্ছা হেৰি ধৃতৰাষ্ট্ৰ অন্ধকে হ'ল আৰু এটা পুত্ৰ ধৃতৰাষ্ট্ৰ কিয় মাৰলাম ধৃতৰাষ্ট্ৰই মাৰছে এতিয়া কথাটো হৈছে কি ভাল প্ৰশ্ন কৰিছে আপুনি ধৃতৰাষ্ট্ৰ আচলতে জন্মসূত্ৰে অন্ধ হোৱাৰ দুটা কাৰণ এটা কাৰণ তেওঁ পূৰ্বজন্মত অভিশপ্ত পাছৰ জন্মটোত তেওঁ কি কৰিছিল তেওঁৰ মাতৃয়ে ব্যাসৰ ৰূপ দেখা পাই সংগমৰ সময়ত চকু নিদিছিল গতিকে আগৰটো তেওঁ এটা ব্যাধ আছিলে ব্যাধ হৈ তেওঁ এই 100টা পোৱালিৰ সৈতে মাতৃক হেৰি কৰি পেলাই অন্ধ কৰি থৈ পোৱালিক তাতে বধ কৰিছিল মই কিন্তু বেলেগ কি হৈছোঁ হেৰি এজন ৰজা আছিল ৰজা থাকিলে তেওঁ ৰাজত্ব কৰি তেওঁ মানে অলপমান তৃষ্ণা যে মই চিকাৰত যাম কথাটো কি জানে তাক এই কথাবিলাক আমি থুলমূলকৈ কৈ দিয়ক বাচ্চাটো দীঘলীয়া নহয় এই চিকাৰত যাই পহু এটা খাবলা সেইটো আমাৰতো দিছিল এই পহুটোৰ পাছে পাছে মানে খেলা বান্ধা পহু যাই জংঘলৰ মাজত সোমাই পহু নহয় ৰাতি হ'ল ঠিক কথা কৈছে এতিয়া ৰাতি বহু হ'ল এতিয়া ৰজা কি কৰিলা এতিয়া ঘাচৰ তলত আশ্ৰয় দিছে কিন্তু এতিয়া বস্তু ঠাণ্ডাৰ দিন তাতে কপ্প আৰু কপ্পৰ তিৰোতা এটা পৰিয়াল আছিলে 100টা সন্তান সিহঁতৰ গিৰিয়েক ঘৈণীয়েক এতিয়া কপনি ক'লা যে এই কপ আমাৰ ৰজা তেওঁ জাৰত কপি আছে আৰু অৰ্থাৎ আমাৰ অতিথি আমাৰ ৰাতি তুমি তেওঁ ক'লা জুই ব্যৱস্থা কৰি দিয়া সি বোলে ক'ত পাম মই বোলে চাওঁচোন কি সোমাই সি উৰা মাৰি গ'ল যে পাহাৰৰ জুই জ্বলে নহয় সেই পাহাৰৰ জুই জ্বলা এটা আঠা মানে খৰি এডাল কামাই মাৰি আনি ৰজাৰ উঠালি দিলা সোমাই এই বুলি পানকেইটা চুপৰে জুই পোৱা ইতিমধ্যে তাই গিৰিয়েকক আৰু কৈছিল হেৰা আমাৰ অতিথি আজি ৰন্ধনে থাকিব না কিবা এটা খাদ্য ব্যৱস্থা কৰা কি বোলে এই ৰাতি মই ক'ত খাদ্য বেছি পাম নহয় কিবা এটা ব্যৱস্থা কৰা তুমি যদি ধৰা মই যাওঁ তেতিয়াহ'লে নহয় ময়ে খাদ্য ব্যৱস্থা কৰি দিম এই বুলি সি ধপাকৈ আহি ৰজাৰ আগত পৰিল ৰজাই বোলে খাব লাগে মই ধনুৰ হাতকৈ জুইত পুৰি আৰু খাওঁ এই প্ৰথম চকুৰ এটা দিছে ধনুৰ সাৰি দি এতিয়া পুৰলা পুৰি খালা এতিয়া তাই দেখা পাইছোঁ আৰু আছে হা আৰু আছে নহয় মাইকীটো মানে চিন্তা কৰিছে যে মোৰ স্বামী যেতিয়া ভৰিত মোৰ বাচ্চাকেইটো লাভ নাই যা ময়ো তাতে পৰিলোঁ এমি ঘপা আহি জুবিৰাত পৰি গ'ল সেইটো খালা যেতিয়া মাক বাপাক নাই চৰাই কাটাই কেলেকৰ লাগি দিছিলে চৰাই কাটাই ৰজাই বোলে একেটাও খাব লাগিব মই সেই এশটা খালা আৰু সেই ফলতে তেওঁ অন্ধ হৈছে আৰু দুটা কাটাটো তেওঁ নিজেই বাচিব পাৰিলে কাৰণ তেওঁ কোনো বুদ্ধিতে বস্তু তেওঁতো তেওঁ ল'ৰা ছোৱালীকেইটাৰ বুদ্ধি ল'ৰা কেইটাৰ বুদ্ধিটো মানি নল'লি নমৰে মানি লৈছে এটা কথাটো হৈছে কি জানি নাপাক জ্ঞানৰে অন্ধ নহয় নেটটো অন্ধই নহয় তেওঁ জ্ঞানৰো অন্ধ মই এনেকৈ পাইছোঁ আৰু পাইছোঁ জানে না আপোনাৰ কি জগত
বাপ বুলি এটা জগত বনিয়া জগত ধুনীয়া বাপ কৈছি কজিয়াকে কৈছি দিয়ক অঁ। জগত বনিয়া তেওঁ মানে এই পঢ়িছিল মই মোবাইলত চাইছোঁ এই কাহিনীটো তেওঁ কৈ আছোঁ কজিয়াকে কৈছি হ'ল শুনক এতিয়া এই যিটো ধৃতৰাষ্ট্ৰৰ গোটেই যিকোনো ক্ষেত্ৰত যি মৰিল তেতিয়া কৃষ্ণক ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছিল যে মইতো 100টা জনমক লৈকে পাপ কৰা নাই মোৰ আগত ল'ৰা ছোৱালীবিলাক কিয় নিধন কৰিলা তুমি কৃষ্ণক কৈছে এতিয়া কৃষ্ণই কি কৈছিল যে তুমি 100টা জনমৰ কথাহে ক'ব পাৰা আৰু এটা জনমত তুমি কি কৰিছা সেই কথাটো তুমি ক'ব নোৱাৰা নহয় সেইটো জনাম হৈছে আপুনি কথা অঁ কথাটো হৈছে কি জগত বনিয়ে কৈছি বেদ আকাৰে মই কৈছোঁ আপুনি ৰজা আকাৰে কৈছে কিন্তু সেইখিনিয়ে কথা সেইখিনিয়ে কিন্তু পূৰ্ব জন্মৰ সংস্কাৰৰ ফলতে আমাৰ মানৱে দুখ কষ্ট পায় সেইটোৱে এটা কথা পূৰ্ব জন্ম আৰু কাৰোবাৰ কিবা আছে আপোনাৰ সংস্কাৰ থকাৰ পূৰ্বৰ থকা কোনো নাই শাস্ত্ৰ পঢ়া হওক কিবা কৰা কাৰোবাৰ বিদ্যা হওক কিবা হওক পূৰ্বৰ জন্মৰ সংস্কাৰ থকা লাগিব পূৰ্ব জন্মৰ সুসংস্কাৰৰ ফল অঁ। সুসংস্কাৰৰ সুফল সেইটোৱে কৈছোঁ অতি শুদ্ধ কথা সত্য কথা সেইটোৱে দিয়ক এই বুলি Good. একে বুঢ় মই